तेरे नाल मैं लाइया वे सजना तोड़ निवामी वे तू इश्क मेरा मुर्शद मेरा वे इश्क दे रंग विच रंगया मैं कन्ना विच मुंदरा पाया मैं खुद नु गवा मैं होया तेरा वे এক্সাইটেড মই ক'ব পৰা নাই অলপ আগলৈকে মই মৰি মৰি থকা নিচিনা আছিলোঁ নিৰ্জীৱ হৈ আছিলোঁ মই এক্সাইটেড হৈছোঁ মানে আল্টিমেট আৰু মই এটা ফেন মমেণ্ট পাইছোঁ মানে এটা এজ এ হোষ্ট নহয় আজি হোষ্ট ই হ'ব মই অনুৰাগী মই বহুত বেছি মানে নৰ্থ ইষ্ট ব্ৰিজৰ ৰিয়েলিটি শ্ব'টোৰ পৰা ৰূপম দাক মানে চবৰে এটা দেখিছে মানে আমি চিনি পাইছোঁ মানে সৰু 90 দশকৰ লাষ্টৰ ফালে যোনখিনি জন্ম হোৱা তেহেঁতৰ এটা কিপেড মোবাইল তেতিয়া এণ্ড্ৰইড স্ক্ৰীণ টাচ ওলোৱা নাই মানে কিপেড ফোনত মানে আপোনাৰ সেইটো মানে চবৰে মোবাইলত থাকে দিল নে তুমকো চুনা এইটো আৰু আপোনাৰ প্ৰথমে প্ৰণামো বুলি যে ষ্টাৰ্ট কৰি যায় আমি মানে দোকানে গৈ মানে সেই ভিডিঅ'টো খোজো মানে আগতে তেনেকুৱাই আছিল ন মেমৰি কাৰ্ডখন দিলোঁ পাপনদাৰ টোকাৰী গানটো সেই তেনেকৈ সেই বস্তুখিনি মানে পাইছিলোঁ আমি আমাৰ ইয়াতে কছাৰী বস্তি বুলি জেগা এটা আছে মই গাহৰি খাওঁ গতিকে কছাৰী বস্তিত গাহৰি কিনিব গ'লোঁ FM-ত মোৰ গান এটাই বাজি আছে এইটো মোক চিনি নাপায় ন কাষতে দেখিছে এই বদলা চেনেলটো মই গম পাইছোঁ গতিকে সেইটোত মই তেওঁক যদি বেয়া পায় তেওঁৰ কাষৰ দোকানখনৰ পৰা গাহৰি কিনি লওঁ সেইটোতো নহ'ব নহয় তাৰ পৰাই কিনিছোঁ মই দিয়া গাহৰি সেইটো গম পোৱা নাই কোন কি কিন্তু মোৰ আগত মোৰ গানটো স্কিপ কৰিছে গতিকে সেইটোত ভাবি পেলাই যদি মই গান নিজৰ প্ৰডাকশ্যন বন্ধ কৰি দিওঁ তেতিয়া মই যি কাৰণত গান আৰম্ভ কৰিছিলোঁ গোৱা সেইটো মোৰ নিজকে নিজে ফাঁকি দিয়া হ'ব যোনে মানে নৰ্মেলি যিটো কয় যে যোনে শিল্পী খাব পাৰিব সিয়ে শিল্পী গতিকে মানুহৰ বেয়া কথা মানুহে মোক বেয়া পালে সেইটো যদি মই হজম কৰিব নোৱাৰোঁ তেনেহ'লে এইটো মোৰ ৱাইফ মনশ্ৰী যেতিয়া ঢুকাল 2020ত তেতিয়া মই মানে তাইক কেনেকৈ ট্ৰিবিউট এটা দিব পাৰোঁ যে মইতো মিউজিচিয়ান গতিকে মই মিউজিকেলি কিবা এটা কাম কৰিব লাগিব সেইকাৰণে তেওঁ ঢুকোৱাৰ পিছত 2021ত আমি ফাৰ্ষ্ট ৰেকৰ্ড কৰিছোঁ কিন্তু 22ৰ পৰা এলবামখন ৰিলিজ হৈছে কাৰণ মাজত লকডাউনৰ কাৰণে আমি ৰিলিজ কৰিব পৰা নাছোঁ এতিয়া চাৰিটা চেপ্টাৰ ৰিলিজ হ'ল 2022, 23, 24, 25 আৰু এনেকৈ প্ৰত্যেক বছৰে আমি এটা চেপ্টাৰ ৰিলিজ কৰিম নিজানে উচুপে আকাশত বিনালে তৰাই পক্ষীৰ বাঁহত প্ৰজেক্ট চলি আছে পোষ্ট বক্স বুলি আৰু তাতে বেলেগ বেলেগ চিঠি আহি থাকিব আৰু বিভিন্ন ধৰণৰ চিঠি আহিব পাৰে সেইকাৰণে আমি অ'পেন ৰাখিছোঁ পোষ্ট বক্সত কি আহে ঠিক নাই তাৰমানে খালি তাৰ লিখক অভিলাষ দাস হ'ব লাগিব আৰু সুৰকাৰ ৰিদীপ লহকৰ হ'ব লাগিব আৰু মই গাব লাগিব তেতিয়াহে পোষ্ট বক্স হ'ব আদাৰৱাইজ এইটো চেপ্টাৰ তাতে শেষ জিতুল সোণোৱালৰ গানখিনি শুনিবা তাত যিখিনি কৰ্ড প্ৰগ্ৰেশ্যন বা টাইপ অফ এৰেঞ্জমেণ্ট সেইবিলাকো ৱেষ্টাৰ্ণ টাইপে আছিল তাৰ আগত আছিল অৰুণ দাস তেওঁলোকৰো ৱেষ্টাৰ্ণে আছিল আৰু মোক চাগে ভিতৰে সেই বস্তুটোৱে বেছি মানে আকৃষ্ট কৰিছিল বহিৰয় কুমলীয়া ৰ'দ নিজান পাহাৰ তোৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে মোৰ নাম এইটো প্ৰত্যেকজন মানে প্ৰেমীয়ে এইটোৱে ভাবে ন উপমাবিলাক ভাবি চাবা তাতে বহুত এটা ডাঙৰ আজানে সেইটো বস্তু এইটো আজানৰ পৰা সেইটো আজানলৈ আকৌ তাৰ পৰা আকৌ তালৈ মানে 24 আৱাৰ্ছ মই তোমাৰ কথাই ভাবি থাকোঁ সেয়াই আৰু মোৰ ছোৱালীজনী দেখি ভাল লাগিছে তাৰপিছত মই নামটো সুধিব পাৰোঁ উপাধিটো সোধাৰ কোনো দৰকাৰ নাই বুজি পাইছা প্ৰশান্তি সাংঘাতিক দেই মানে যেনেকৈ শুনিছোঁ মানে হেডফোনত বা বক্সত একেই লাগিছে মানে মন গৈছে ভিতৰত কিন্তু সাংঘাতিক বাৰ্তা কিছুমান থাকে প্ৰেমৰ গান আৰু একেলগে মই তেওঁৰ লগত নাথাকিব পাৰোঁ তাৰ কাৰণ এইবিলাক থাকিব পাৰে আজানো হ'ব পাৰে প্ৰেয়াৰো হ'ব পাৰে প্ৰাৰ্থনাও হ'ব পাৰে আমি অলপ বুজি পাইছিলোঁ কিন্তু আপুনি সাংঘাতিককৈ বুজাই দিলে কিন্তু তেনেকুৱা ধৰণৰ কথা নমস্কাৰ দ্য বেকবেঞ্চাৰ্ছৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে থাম্বনেইলৰ প্ৰিকেপ দেখি গম পাইছে আমাৰ লগত কোন আছে আমি কাৰ লগত কথা পাতিম আৰু আজিৰ দ্য বেকবেঞ্চাৰ্ছৰ আজিৰ খণ্ডটিৰ বাবে আচলতে মই পাৰ্চনেলি এক্সাইটেড হৈ আছোঁ চিৰিয়াছলি সেইটো কাৰণে পাতনি নিদিওঁ আপোনালোকে গম পাইছেই আমাৰ মৰমৰ ৰূপম দা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ থেংক ইউ ভালে আছে
ভালে আছে ভালে আছোঁ কাৰণে আহিছোঁ ষ্টাৰ্টিং বেচিকেলি মানে বেক বেঞ্চাৰ্ছ বুলি যিটো মানে সেইকাৰণে আহিছোঁ ৰিলেট কৰিব পাৰোঁতো একদম ধন্যবাদ জনাইছোঁ আপুনি স্কুলত পঢ়ি থাকোঁতে বেক বেঞ্চাৰ্ছ আছিলে নে ফ্ৰণ্ট বেঞ্চাৰ নে ৰটেশ্যন স্কুলত থাকোঁতে ফ্ৰণ্ট বেঞ্চাৰ আছিলোঁ কটনত অহাৰ পিছত বেক বেঞ্চাৰ হ'ল কটনত আপুনি কটনত পঢ়া ন কটনত মানে আপুনি ইংৰাজী মাধ্যমৰ আছিলে নে অসমীয়া মাধ্যমৰ অসমীয়া মাধ্যম স্কুল ক'ত কৰিছিলে আপুনি স্কুল নতুন বতাহিল টাউন হাইস্কুল মোৰ ঘৰৰ কাষতে ঘৰৰ কাষতে আপুনি একেবাৰে অৰিজিনেলি গুৱাহাটীৰে হয় বতাহিলৰে হয় ইয়াতে জন্ম আৰু আমাৰ মানে পডকাষ্টটো একেবাৰে আমাৰ একো স্ক্ৰিপ্ট নাই আৰু ইভেন মই মানে নিজে আপোনাৰ মানে পাৰ্চনেল ফেভৰেট আপুনি মোৰ ফেন বয় মানে আপোনাক মই এক্সাইটেড মই ক'ব পৰা নাই অলপ আগলৈকে মই মৰি থকা নিচিনা আছিলোঁ নিৰ্জীৱ হৈ আছিলোঁ মই এক্সাইটেড হৈছোঁ এইটো কাৰণে আপোনাৰ গীতবিলাক মানে যিসকলে শুনে মোৰ এনেকুৱা বহুত শ্ৰোতা আছে আপোনাৰ গীত শুনা আমাৰ এটা মানে আপুনি এনেকুৱা এটা গ্ৰুপেই আছে বুলি ক'ব পাৰি অকল আপোনাৰ গান শুনো মানে আৰু মই ৰাতি মোৰ এটা সময় অভ্যাস হৈছিলে মই আপোনাক বহাই কোৱা নাই সন্মুখত প্ৰশংসা কৰিব নালাগে বুলি কয় কিন্তু মই কৰিমেই এইটো কাৰণে যে মোৰ এটা সময়ত এটা হেবিট হৈছিলে মানে যে মই মানে ৰূপম দাৰ গান এটা নুশুনিলে মোৰ টোপনি নাহিছিলে আচ্ছা এনেকুৱা হ'লেতো ভালে চিৰিয়াছলি কৈছোঁ আৰু মই ৰূপম দাৰ লগত কেনেকৈ লগ পাইছোঁ মই সেইটো ইণ্টাৰেষ্টিং কথা আজিলৈকে লগ পোৱা নাই কিন্তু কথা পাতি আছোঁ আজি 6-7 বছৰ মানৰ পৰা হ'ব নেকি মেছেজত পাতোঁ লিৰিক্সৰ কথা পাতোঁ আৰু গানবিলাকৰ কথা পাতোঁ মানে আল্টিমেট আৰু মই এটা ফেন মমেণ্ট পাইছোঁ মানে এটা এজ এ হোষ্ট নহয় আজি হোষ্ট ই হ'ব মই অনুৰাগী মই বহুত বেছি মানে ৰূপম দাক আমি ক'ত লগ পাইছিলোঁ ক'লো আপোনাক আমিতো গান সৰুৰ পৰাই শুনিছোঁ মানে আমাৰ বয়স এতিয়া ধৰক 25-26 বছৰীয়া ল'ৰা আমি ধৰক বুজা হোৱাৰ পৰা মানে আৰু জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোক বা জয় বৰুৱাহঁত তেনেকৈ আমি মানে শুনি মানে এটা ধাৰাটোত মানে সন্নিৱিষ্ট হৈ গৈছে মানে আপোনাৰ ৰূপম দাক লগ পোৱা এটা সাংঘাতিক ইনচিডেণ্ট এটা আছে মানে আমি সৰু পথাৰত লগ পাইছিলোঁ আপোনাৰ মনত নাই আছে সেইবাৰতো বহুতৰে গা বেয়া হৈছিলে সৰু পথাৰ 2019 চনৰ জানুৱাৰী মাহত ৰূপম দা মানে বিচাৰক গানৰ বিচাৰক 18 মানত নেকি 18-19 তেনেকুৱা দিনৰ ঠাণ্ডা দিন আৰু তেতিয়া ৰূপম দা মানে এনেকৈ ৰূপম ভূঞা আহিছে বুলি কৈছে আৰু তেতিয়া যিজন মানে জেনেৰেল ছেক্ৰেটাৰী আৰু ইউনিভাৰ্চিটি আৰু তেওঁ গৈছে আগবঢ়াই আনিবৰ কাৰণে আমি মানে পিছে গৈছোঁ আৰু আমি তেতিয়া কলেজৰ দায়িত্বত আছোঁ আৰু আমি গৈছোঁ ৰূপম দা আহিছে বুলি চাবলৈ গৈছোঁ মানে তাৰপিছত দেখিছোঁ মানুহজন গৈছে এনেকৈ পাৰ হৈ পিনে বিভিন্ন মানে গান মানে যিবিলাক ক্লাছিকেল গানৰ লগত জড়িত সেই মানুহখিনি মানে কথা পাতিছে আমাৰ কলেজৰ বেষ্ট ছিংগাৰ যিজন গৈছিলে তেওঁ খুব এক্সাইটেড মানে কথা পাতিব লাগে দাদা মানে পাৰ হৈ গৈছে পাৰ হৈ যোৱা আমি মানে অকণমান দেৰি কাৰণে লগ পাইছোঁ আৰু মই তেতিয়া সাংঘাতিক কনফিউজ হৈ গৈছোঁ নহয় কল্লুল্লা আৰু আপোনাৰ মাজত মই সাংঘাতিক কনফিউজ হ'ব মানে তাৰপিছতে ৰূপম দাক মই মাতিছোঁ কল্লুল্লা মই আপোনাৰ লগত ফটো এখন তুলিম বোলে ৰূপম দা এনেকৈ চাইছে ঠিকে আছে তেতিয়া আপোনাৰ চুলিখিনি কালি আৰু অকণমান এনেকুৱা বগা নাছিলে মানে এতিয়া বগাৰ ওপৰত দেখিছোঁ আমি নতুন এটা ৰূপ লৈ আহিছে ৰূপম দা মানে আহিছে আৰু আমাৰ গ্ৰুপ ফটোখন মই এতিয়া ফেচবুকত দিয়া আছে ফটোখন তেতিয়াৰ ফটো আজি 7 বছৰমান হৈ গ'ল মানে সেইটো মমেণ্ট মই পাহৰিব নোৱাৰোঁ তাৰপিছত মোৰ পটককৈ মই মাইণ্ডত ষ্ট্ৰাইক কৰিছোঁ নহয় ৰূপম ভূঞা আহে মইতো গান শুনি থাকোঁ মানে হেণ্ডছেক কৰিবি নে মই ধুনীয়াকৈ এনেকৈ দি কৈছে থাকা তোমালোকে বুলি এনেকৈ ভাই কথাটো ক'বলৈ নাপাওঁ মানে হেৰি কৰিলি নাই ৰিয়েলাইজ কৰিছোঁ পিছত মানে সাংঘাতিক ৰিগ্ৰেট হৈছে মানে কোৱা নহ'ল আৰু তাৰপিছত মানে ধৰ 7 বছৰ পিছত মই এইটো কথা কৈছোঁ মানে কল্লোল বুলি ভাবিছিলে আৰু কনফিউজ হয় মানে আপোনাৰ বহুতে হয় তাৰমানে কেতিয়াবা ষ্টেজতো মোক ধৰা শ্বিলঙৰে গধূলিটো গাই দিব কয় তেতিয়া মই আপোনাৰ শ্বিলঙৰ গানটো তেতিয়া মই গম পাওঁ কল্লোলৰ গানটো কৈছে শ্বিলঙৰে গধূলি আপোনালোক দুজন থকা এটা শ্ব' এটা আহিছিলে নেকি জুবিন দা নে কোনোবা আছিল মোৰ যদি ভুল হোৱা নাই মানে মই সেইটো চাইছোঁ খালি আমিও আছিলোঁ মানে তেতিয়াও দুজনক একে দেখে কিন্তু আজি আপোনাৰ সাক্ষাৎ পাই কিন্তু বহুত ভাল লাগিছে মানে মই ক'লোৱে মানে আৰু মানুহজন মানে দেখাত গহীন গম্ভীৰ মানে ভয় লাগি আছে আগতে যিহেতু শিক্ষকতা কৰিছে আপুনি সাংঘাতিক ই মানে কালিৰ পৰা মানে প্ৰেছাৰ দি আছে মানে ৰূপম ভূঞা দা আহিব তহঁতে আমি সাজু হ'ব লাগিব মই বোলো সাজু আমিতো কাৰো লগত সাজু হৈ পোৱাই নাই আজিলৈকে বেক বেঞ্চাৰ্ছৰ মানুহ কিন্তু মানুহজনক দেখাৰ লগে লগে মানে ভয় ভাৱ এটা আহিছে কি কৰোঁ কি নকৰোঁ লাগিছে মুখেৰে পতা মুখ যদি ওলাই যাব পাৰে তথাপি এতিয়া ইমান ইজি হৈ দিলে ন সাংঘাতিক কিন্তু মানে ৰূপম ভূঞা মানুহজন সঁচাকৈ মানে বহুতে ভাবে মোক তেনেকৈ আৰু ভাবে কি বহুতে মানে মই বিৰাট চিৰিয়াছ বা এনেকুৱা মোৰ মিউজিক টাইপ অফ মিউজিকটোৰ কাৰণে চাগে কিন্তু তেনেকুৱাতো নহয় মইতো নৰ্মেল মানুহ এজন যাৰ সকলো ধৰণৰ ইম'শ্যন আছে ভাল লাগে হাঁহি উঠে আৰু খং উঠে দুখ লাগে কেতিয়াবা বৰ লাগে কেতিয়াবা এক্সাইটেড হয় এইবিলাক আৰু নৰ্মেল এইবিলাক এনেকুৱা নহয় মানে ৰূপম ভূঞা একেবাৰে সাধাৰণ মানুহৰ জীৱনতে কটাই আছে সাধাৰণ মানুহে বাহিৰৰ পৰাহে বেলেগ দেখা পোৱা যায় মানে
তোমালোকে বেলেগ যেন পোৱা নেকি? অসাধাৰণ হয় সাধাৰণ বাহিৰৰ পৰা অসাধাৰণ মানে এটা কথা এইটো কৈছোঁ যে মানে মানে এতিয়া জেনজিৰ প্ৰজন্মৰ বিশেষকৈ জেনজিৰ প্ৰজন্মক যদি সুধোঁ মানে তেওঁ হয়তো আপোনাৰ গানটো শুনিছে আপোনাক চিনি নাপায়। সেইটোৱে হ'ব লাগে আচলতে, কাৰণ আমি গান তেনেকৈয়ে শুনিছিলোঁ ন, বহুত আমি আৰ্টিষ্টক চিনিয়ে নাপাইছিলোঁ। আৰু এইটোৰ অৰ্থ এইটো নহয় যে কোনোবাই মোক বেয়া পায় বা কম ভাল পায়, কাৰণ যিটো যদি মই এজন মানুহক তুমি যদি এদিনো মোৰ কিবা এটা গান শুনি ৰিলেট কৰি অলপ মনটো তোমাৰ ভাল লাগিছে বা তোমাৰ মনটো বেয়া লাগি থকা সময়ত মই যদি অকণমান তোমাক আৰাম দিব পাৰিছোঁ, সেইটোৱে আমাৰ কাৰণে হ'ব। মোক চিনি পাব কোনো দৰকাৰ নাই নহয়, কাৰণ গানটো ৰিলিজ কৰাৰ পিছত সেইটো আৰু মোৰ গান হৈ নাথাকে নহয়। কোনোবাই কাভাৰ কৰিব, কাৰোবাৰ ভাল লাগিলে, কোনোবাই স্কিপ কৰি দিব বৰ লাগিছে। মোৰ গান এটা মোৰ সন্মুখতে এদিন আমাৰ ইয়াতে কছাৰী বস্তি বুলি জেগা এটা আছে, মই গাহৰি খাওঁ, গতিকে কছাৰী বস্তিত গাহৰি কিনিব গ'লোঁ। FM-ত মোৰ গান এটাই বাজি আছে, এইটো মোক চিনি নাপায় ন, কাষতে দেখিছে এই বদলা চেনেলটো। মই গম পাইছোঁ দুপৰীয়া 2টা বজাত সেই ৰ'দ মানে 10টা বজাত 10টা 11টা তেনেকুৱা, সেইখিনি সময়ত তেওঁলোকৰ সেই গানটো ভাল নালাগিব পাৰে। আৰু তেওঁৰ যিটো আণ্ডাৰষ্টেণ্ডিং, অসমীয়া ভাষাটো তেওঁ কিমান বুজি পায় সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব মোৰ গানটো বুজি পাবৰ কাৰণে। গতিকে সেইটোত মই তেওঁক যদি বেয়া পায়, তেওঁৰ কাষৰ দোকানখনৰ পৰা গাহৰি কিনি লওঁ, সেইটোতো নহ'ব নহয়, তাৰ পৰাই কিনিছোঁ। মই দিয়া আৰু গাহৰিটো, সেইটো গম পোৱা নাই কোন কি, কিন্তু মোৰ আগত মোৰ গানটো স্কিপ কৰিছে। গতিকে সেইটোত ভাবি পেলাই যদি মই গান নিজৰ প্ৰডাকশ্যন বন্ধ কৰি দিওঁ, তেতিয়া মই যি কাৰণত গান আৰম্ভ কৰিছিলোঁ গোৱা, সেইটো মোৰ নিজকে নিজে ফাঁকি দিয়া হ'ব আচলতে। মানে শিল্পীৰ একচুৱেলি এনেকুৱাই হ'ব লাগে বুলিয়ে ভাবোঁ বাৰু দেই, মানে চবক লৈ যাব পাৰিব লাগিব। চব বস্তু যোনে মানে নৰ্মেলি যিটো কয় যে যোনে শিল্পী খাব পাৰিব সিয়ে শিল্পী। গতিকে মানুহৰ বেয়া কথা, মানুহে মোক বেয়া পালে সেইটো যদি মই হজম কৰিব নোৱাৰোঁ, তেনেহ'লে আপুনি কিন্তু অভিধাবোৰ খুব ধুনীয়া দিয়ে কিন্তু। মানে মাজতে ভাইৰেল হৈছিলে যে জানুৱাৰ শব্দটোক লৈ আপুনি কৈছিলে যে, এইটো মানে সাংঘাতিক কৈছে মানে। আমিতো এনেকুৱা নহয়, চিম্পলি বস্তুবিলাক ভাবি চালে আচলতে ময়োতো সকলোৰে গান নুশুনো, তুমিওতো নুশুনা। তাৰ অৰ্থ এইটো নহয় যে মই তেওঁক বেয়া পাওঁ বা তেওঁক মই ডিছৰেচপেক্ট কৰিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ তেওঁ মিউজিক কৰিছে ন, তেওঁ ছ'চাইটিৰ কাৰণে একো বেয়া বস্তু বা তেওঁ ঘোচ খোৱা চাকৰি এটা কৰি থকা নাই, বা তেওঁ গানটো গাইছে, তেওঁৰ ডিঙিটোত সেই বস্তুটো আছে, সেইকাৰণে মানুহে তেওঁক একচেপ্ট কৰিছে। সেইটো মই ভাল নাপাব পাৰোঁ, কিন্তু সেইটো বস্তু বেয়া বুলি মই একে আষাৰে কৈ দিব নোৱাৰোঁ, কাৰণ তেনেকুৱা বহুত মানুহে ভাল পাইছে ন তেওঁক। সেইটো এইবিলাক বস্তু আচলতে কম্পেৰেটিভ, আৰু এইটো বস্তু মানে আমি এটা বস্তুত এনেকৈ ভগাই ল'ব নালাগে, এইজন ভাল শিল্পী, এজন বেয়া, এজন, সেইটো কোনোৱে কৰিব নাপায়, সকলোৱে ভাল আচলতে। মানে চবৰে শ্ৰোতা বেলেগ বেলেগ, তেওঁৰ যেনেদৰে ডাঙৰ হৈছে, তেওঁৰ যিটো চেঞ্চিবিলিটি সেইখিনি মোতকৈ বেলেগ, সেইকাৰণে তেওঁ বেলেগ ধৰণৰ কৰিছে, আৰু কোনোবাই বেলেগ কৰিছে। কাৰণ সকলো জুবিন দা ঢুকাই গ'ল, কিন্তু সকলো মানুহৰ গাত জুবিন দাৰ নিচিনা ভাৰ্চিটেলিটি নাথাকে। যিজন মানুহে বৰগীতো ধুনীয়াকৈ গাইছে, টোকাৰী গীতো গাইছে, ট্ৰাইবেল ছংছো গাইছে, বিহুও গাইছে, ৰকো গাইছে, মেটেলো গাইছে, ব্লুজো গাইছে, প্লেবেক ছিংগিঙো ইমান ধুনীয়াকৈ কৰিছে। গতিকে আমি তেনেকুৱা হ'ব নোৱাৰোঁ, আমাৰ এটা টাইপ আছে। কাৰণ আমি জুবিন দাৰ বা যিকোনো এজন আৰ্টিষ্টৰ যিখিনি মিউজিকে আমাক বেছি আকৃষ্ট কৰিছিল, আমি তেনেকুৱা ধৰণৰ হৈ গ'লোঁ, সেইকাৰণে। এতিয়া আপুনি যদি ক'বলৈ যায়, মানে আপুনি কটনৰ কথাটো ক'লে, মানে আপোনাৰ যিটো যাত্ৰাৰ কথা আপুনি বিভিন্ন ইণ্টাৰভিউ, সাক্ষাৎকাৰ, বিভিন্ন পডকাষ্টতো কোৱা শুনিছোঁ। মানে কটনৰ সময়খিনি অকণমান যদি কয়, মানে একেবাৰে আৰম্ভণিৰ পৰা নালাগে বাৰু, আপোনালোকৰ দিনৰ কথা, তেতিয়াৰ দিনৰ আপোনাৰ শুনিছোঁ বাৰু, ধৰক সেই সময়ছোৱাৰ সংগীতখিনি কেনেকুৱা আছিল, মানে কেনেদৰে আপোনালোকে গাইছিল? আচ্ছা, কটনত যোৱাৰ আগৰ পৰা আমি গান গাওঁ বা গান শিকিছোঁ মই, কিন্তু কটনত গৈ পেলাই আচলতে এটা বেলেগ ধৰণৰ এক্সপ'জাৰ পোৱা যায়। কাৰণ মই যিখন স্কুলত পঢ়িছিলোঁ তাত মোতকৈ ভাল গোৱা কোনো নাছিল, কাৰণ মই তাৰ আগতে ক্লাছিকেল শিকি আছোঁ, শিকি পেলাই গাইছোঁ। কটনত গৈ আমাৰ বেটছতে মৌচুমী চহৰীয়া আছে, একে বেটছৰ, বৰ্ণালী কলিতা আছে, তাৰপিছত বৰষা ৰাণী আছে, তাই এক্টিং কৰে, বা ইমন বৰদলৈ, প্ৰশান্ত বৰদলৈ ছাৰৰ ইমন আমাৰ বেটছৰে, ইপ্সিতা হাজৰিকা, আজিকালি যিকোনো ডাঙৰ শ্ব'ত যিগৰাকী অসমীয়া মহিলাই ধুনীয়াকৈ এংকৰিং কৰে, গভমেণ্টৰ যিমান ডাঙৰ শ্ব', ইপ্সিতা বা আমাৰ
মোৰ আগৰ বছৰত তেখেত বেষ্ট ছিংগাৰ আছিল, দীপালীমা দুৱাৰা আছিল, উমানন্দ দুৱাৰাৰ নাম শুনিছা তোমালোকে, যাৰ ঘৰত এখন ডাঙৰ লাইব্ৰেৰী আছে মানে গ্ৰামাফোন ৰেকৰ্ডছৰ মৰাণৰ। গতিকে তেনেকুৱা ধৰণৰ মানুহ লগ পাইছোঁ। লগতে ছিনিয়ৰ্ছ বুলি ক'লে বহুত মানুহ লগ পাইছোঁ আমি, যিসকলে খুব ভাল গান গাইছিল। অনিন্দিতা পাউল, তৃষ্ণা দেৱী, চিন্তামণি দা আছিল, আমাতকৈ অলপ ছিনিয়ৰ, কিন্তু মানে তেখেতৰ কথাও শুনিছোঁ। গতিকে তেতিয়া গম পালোঁ যে আমি আৰু ক'ত ক'ত কাম কৰিব লাগিব মিউজিকেলি, মই আৰু কি বস্তু ইম্প্ৰুভ কৰিব লাগিব। লগতে সেইবিলাক বস্তুৱে মোক মিউজিকেলি বহুত এটা ডাঙৰ এক্সপ'জাৰ দিলে আৰু মোক এইটো অনুভৱ কৰালে যে মই আৰু বহুত শিকিবলগীয়া আছে। সেইখিনি মানে আপুনি আপোনাৰ সেই কটনত থকা সময়খিনিত মানে লগৰখিনিৰ ছাপৰ্টটো কেনেকুৱা আছিল? 100%। মোৰ লগৰখিনি নাথাকিলে চাগে মই গান নাগালোঁ, কাৰণ HSত মই কেতিয়াও গান গোৱা নাই, কিন্তু তেতিয়ালৈকে মই গান গাওঁ। মই মেট্ৰিকতো মিউজিকেই মোৰ ইলেক্টিভ ছাবজেক্ট আছিল। কিন্তু তাৰপিছত কি হ'ল, মানে লগৰখিনিয়ে ক'লে আৰু তই গাব পাৰ আৰু গাই দে আৰু, তেতিয়া সেনেকৈ সিহঁতৰ মানে জোচ বুলি যিটো কয় আৰু লগৰবিলাকৰ জোচতে গালোঁ। তাৰ ভিতৰত দেৱাংগ বল্লভ শইকীয়া, এতিয়া তোমালোকে গম পোৱাই, ভাল ৰাইটাৰ দেৱাংগ। প্ৰাঞ্জল শৰ্মা বশিষ্ঠ আছিল, তেওঁ ভাল ৰাইটাৰ আছিল। মোৰ লগৰ কেইগৰাকীমান আছিল, অংকুৰিতা পাঠক, মধুস্মিতা, ময়ূৰী, মোৰ ৱাইফ মানে যি ঢুকাল, মনশ্ৰী, এইবিলাক চব আমাৰ একে ক্লাছৰে। বহুতেই মোক আচলতে বহুত উৎসাহ দিছিল আৰু সেইকাৰণে মই গান গালোঁ আৰু তাৰপিছত কটনত। মানে লগৰখিনি কিন্তু সাংঘাতিক এটা ছাপৰ্ট এটা থাকে কিন্তু দেই, 100%। জীৱনত ভাল বেয়া দুটা লগৰ কাৰণে, লগৰ ছাপৰ্টত আমি বেছি ভালো হৈ যাওঁ, কেতিয়াবা বদমাছিও কৰোঁ। গতিকে এইটো ক্ষেত্ৰত নিজৰ ইচ্ছাটোহে ইম্পৰ্টেণ্ট। যদি আমি কওঁ বেয়া হোৱাৰ কাৰণে লগৰখিনিৰ কাৰণে বেয়া হ'ল, সেইটো কিন্তু ভুল হ'ব। আৰু লগৰ ছাপৰ্টৰ পিছত নিজৰ এটা যিটো ডিচিশ্যন, সেইটো সদায় নিজে লৈ থাকিব লাগিব। কাৰণ ষ্টেজত উঠাৰ লগে লগে যেতিয়া আমাক বেলেগে ক'ব যে দাদা অমুকটো গাওক, তমুকটো গাওক, মই যদি তেওঁলোকৰ মতে গানবিলাক গাই যাওঁ, তেতিয়া মই হৈ নাথাকিলোঁ নহয়। মই এইটোৱে কৰোঁ, আপোনালোকে এইটোত শুনিবলৈ চেষ্টা কৰক। তাৰপিছত মই নিজকে তেওঁলোকৰ টেষ্টৰ লগত মিলাই পেলাই মোৰ ধৰণৰ গীত গালেহে মই সেইটো মোৰ ৰূপম ভূঞাৰ শ্ব' হৈ থাকিব। আদাৰৱাইজ সেইটো তেনেকুৱা হৈ নাথাকিব নহয়। সেইকাৰণে সেইটো হয়। আপুনি আপোনাৰতো নৰ্থ ইষ্ট ব্ৰিজৰ পৰা এটা যাত্ৰা আৰম্ভ, তাৰ আগতো হৈছে, কিন্তু আপোনাৰ নৰ্থ ইষ্ট ব্ৰিজৰ পৰা এতিয়া শেহতীয়াকৈ যিবিলাক কাম কৰিছে, এটা দীঘলীয়া যাত্ৰা আছে আপোনাৰ। এই যাত্ৰাটোৰ বিষয়ে অলপ কওকচোন। মানে আপোনাৰ নৰ্থ ইষ্ট ব্ৰিজটো কেনেকৈ সৃষ্টি হৈছিল, মনত কেনেকৈ আহিছিলে, বেণ্ডটোত কোন কোন আছিলে? বেণ্ডটোত মনত মানে এনেকৈ আহিল, আচলতে আমি আটাইকেইজন ভাল বন্ধুৱে আছিলোঁ। ত্ৰিদীপ, মই, অনুপম মোৰ লগত একেলগে LLBও কৰিছিল। তাৰপিছত প্ৰিয়াংকু বৰদলৈ, আনোৱাৰ হুছেইন, এতিয়া পাপনদাৰ লগত যোন বজাই, মুনু কীবৰ্ডিষ্ট, মাইনা, বিৰাজ। গতিকে আটাইবিলাকে লগ হৈ এটা বেণ্ড আমি ষ্টাৰ্ট কৰিছিলোঁ, যাতে আমি নিজৰ ধৰণৰ বেলেগ এটা চাউণ্ড মানুহক দিব পাৰোঁ। আৰু সেইটোত আমি সক্ষমো হৈছিলোঁ, মানুহে ভাল পাইছিল। কিন্তু আমাৰ যিখিনি মিউজিক আছিল সেইটো অলপ বেছি প্ৰগ্ৰেছিভ আছিল, সেইকাৰণে সকলো ধৰণৰ মানুহে তেতিয়া ৰিলেট কৰিব দিগদাৰ পাইছিল। এতিয়া যদি ধৰা আজিৰ পৰা আৰু 10 বছৰ পিছতো যদি সেইবিলাক গান কোনোবাই লিৰিকেলি তাক ইভালুৱেট কৰে, সেইবিলাকৰ লিৰিক্সত সদায় একতা, সাম্যবাদ আৰু আছাম বা নৰ্থ ইষ্টৰ ফ'কৰ ওপৰত এমফেচিছটো সদায় পাব। গুৰুত্বটো আমি সদায় তাতে দিছিলোঁ যে আমি ফ'কৰ ওপৰত কাম কৰিম আৰু আমাৰ গানৰ কথাই দেশ আৰু জাতিৰ কথা ক'ব লাগিব। আৰু দেশ আৰু জাতি মানে অকল ভাৰত, অসম তেনেকুৱা নহ'ব পাৰে, গোটেই পৃথিৱীখনো এখন দেশ বুলি আমি ল'ব পাৰোঁ, হয়নে নহয়? গতিকে তেনেধৰণৰ কথাৰ ওপৰতে আমাৰ গানবিলাক বেছিভাগ গানেই হৈছিল। আৰু সেইকাৰণে তাৰ যিটো লিৰিকেল ভেলু আছিল সেইটো অকণমান হেভি আছিল, লিৰিকেলি গানবিলাক অলপ হেভি আছিল, সেইকাৰণে কিছুমান মানুহে সেইটোত ৰিলেট কৰিব নোৱাৰিলে। কিন্তু এতিয়াও আমি কাম কৰিয়ে আছোঁ নৰ্থ ইষ্ট ব্ৰিজ হিচাপে, আৰু আমাৰ প্ৰডাকশ্যন আহিয়ে আছে, এটা দুটা আহি আছে নতুন কাম। প্ৰথম গান কেতিয়া ৰেকৰ্ড কৰিছিলে? মানে মোৰ প্ৰথম গান 2002ত ৰেকৰ্ড কৰিছিলোঁ ফাৰ্ষ্ট, 2001ত। সেইখন আছিল কটন কলেজৰ 100 বছৰীয়া যিখন মানে কটনৰ যিটো চেণ্টিনাৰী আছিল, জগদীশ দত্ত জেনেৰেল ছেক্ৰেটাৰী আছিল, মই সেইখিনি সময়ত মিউজিক ছেক্ৰেটাৰী আছিলোঁ সেইখন ইউনিয়নত। মই বেষ্ট ছিংগাৰো আছিলোঁ তেতিয়া। আৰু সেইখিনি সময়ত কটনৰ পৰা এখন এলবাম ৰিলিজ হৈছিল মানে চেণ্টিনাৰী চেলিব্ৰেশ্যনৰ কাৰণে, আৰু সেইখনত প্ৰথম মই গান গাইছিলোঁ। আৰু সৌভাগ্য যে আমি ফাৰ্ষ্ট ৰেকৰ্ডিং
ডক্টৰ ভূপেন হাজৰিকাৰ লগত কৰিছোঁ মানে সেইটো গানৰ ৰাইটাৰ ডক্টৰ ভূপেন হাজৰিকা আছিল, ৰাইটাৰ এণ্ড কম্প'জাৰ, আৰু তেখেতে গানটো গোৱাৰ আগে আগে কিছু কথা কৈছিল মানে এটা ডাইলগ, তাৰপিছত গানটো ষ্টাৰ্ট হয়। গতিকে আমি সেই ৰেকৰ্ডিং ছেশ্যনটোত তেখেতকো লগ পাইছিলোঁ। গুৱাহাটীতে হৈছিল শব্দৰূপা ষ্টুডিঅ'ত, ৰূপম তালুকদাৰৰ ষ্টুডিঅ' এইটো। আৰু ৰূপম তালুকদাৰ ডক্টৰ ভূপেন হাজৰিকাৰ লগত বহু বছৰ তেখেতৰ লগত বাদ্যযন্ত্ৰী হিচাপে আছিল। তাৰ পৰা মানে সেইটো আৰম্ভ আৰু তাৰপিছত মই ৰূপম দাৰ ষ্টুডিঅ'ত বহুত অহা যোৱা হ'ল আৰু মাজতে মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে বাহিৰত গ'লোঁ, আহি পেলাই আকৌ ৰূপম দাৰ লগত কাম চাম কৰি থাকোঁ, গান গাই থাকোঁ, আৰু তেনেকৈ আৰম্ভ কৰিলোঁ। আৰু আপোনাৰ ডিপাৰ্টমেণ্ট কি আছিলে? মোৰ ডিগ্ৰীলৈকে ইংলিছ ডিপাৰ্টমেণ্ট আছিল, মাষ্টাৰ ডিগ্ৰী মই পাব্লিক এডমিনিষ্ট্ৰেশ্যনত। মানে আপুনি আপোনাৰ যিটো ধাৰা অকণমান মানে ধৰক সেই নৰ্থ ইষ্ট ব্ৰিজৰ টাইমৰ কথাটো কৈছে, মানে আমাৰ মতে আৰু অকণমান মানে পশ্চিমীয়া সংগীতৰ অকণমান হ'লেও এটা হেৰি এটা আছিল, মানে ইংলিছৰ লগত বেছি জড়িত হোৱাৰ কাৰণে হ'লনে নে সৰুৰ পৰা বেলেগ এটা? নাই, সৰুৰ পৰা মই বেছিকেলি ইণ্ডিয়ান ক্লাছিকেলৰে ষ্টুডেণ্ট। কিন্তু কি হয় মানে এটা সময়ত কেছেট কিনাৰ সময়ত আৰু তেতিয়া ধৰা বয়জন, বেকষ্ট্ৰিট বয়জ, ব্ৰায়ান এডামছ, MLTR এইবিলাক আৰু কেছেটবিলাক ওলাই আমিও পইচা জমা কৰি কৰি কিনো। আৰু জুবিনদাৰ সেইখিনি সময়ৰ গান পূৰা ৱেষ্টাৰ্ণ ৰক মিউজিকে আছিল, অনামিকাই শুনা, মায়া শুনা, গতিকে সেই ধাৰাটোৰ দ্বাৰা আমি প্ৰভাৱিত আচলতে। আৰু তাৰ আগতেও জিতুল সোণোৱালৰ গানখিনি শুনিবা, তাত যিখিনি কৰ্ড প্ৰগ্ৰেশ্যন বা টাইপ অফ এৰেঞ্জমেণ্ট সেইবিলাকো ৱেষ্টাৰ্ণ টাইপে আছিল। তাৰ আগত আছিল অৰুণ দাস, তেওঁলোকৰো ৱেষ্টাৰ্ণে আছিল। আৰু মোক চাগে ভিতৰে সেই বস্তুটোৱে বেছি মানে আকৃষ্ট কৰিছিল। তাৰ লগতে ইণ্ডিয়ান মিউজিকৰ ভিতৰত কিশোৰ কুমাৰ তেখেতসকলৰ গানটো শুনিছিলোঁ আমি, ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা শুনি আছিলোঁ। কিন্তু জয়ন্ত হাজৰিকাৰ গানতো তোমালোকে ৱেষ্টাৰ্ণ মিউজিকৰ কিছুমান প্ৰভাৱ দেখা পাবা। গতিকে সেইটো আমি আচলতে গম নাপাওঁ। মই জানি শুনি কাৰোবাক ইমপ্ৰেছ কৰিবলৈ বা কিবা এটা প্ৰুফ কৰিবলৈ আমি সেই কামটো কৰা নাছিলোঁ। লগতে আমাৰ যিখিনি মিউজিচিয়ানছ, আমাৰ বেণ্ডত যিখিনি মিউজিচিয়ান আছিল, প্ৰিয়াংকু বৰদলৈ, ত্ৰিদীপ বসুমতাৰী, তেওঁলোকো আচলতে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চড বহুত। সিহঁতৰ আগতে এটা বেণ্ড আছিল নৰ্থ ইষ্ট ব্ৰিজৰ আগতে, চেনিটেৰিয়াম বুলি, আৰু সেইটোত সিহঁতে মেটালিকাৰে কাভাৰ কৰিছিল। গতিকে এই চবৰে প্ৰভাৱবিলাক পৰি যায়, সেইকাৰণে মিউজিকটো তেনেকুৱা ধৰণৰ হৈ যায়। আৰু কি হয় আমাৰ মানে সেইটো সময়ত যেতিয়া নৰ্থ ইষ্ট ব্ৰিজৰ ৰিয়েলিটি শ্ব'টোৰ পৰা ৰূপম দাক মানে চবৰে এটা দেখিছে, মানে আমি চিনি পাইছোঁ, মানে সৰু 90 দশকৰ লাষ্টৰ ফালে যোনখিনি জন্ম হোৱা তেহেঁতৰ এটা কিপেড মোবাইল, তেতিয়া এণ্ড্ৰইড স্ক্ৰীন টাচ ওলোৱা নাই, মানে কিপেড ফোনত মানে আপোনাৰ সেইটো মানে চবৰে মোবাইলত থাকে। সেইটো আৰু আপোনাৰ প্ৰথমে প্ৰণামো বুলি যে ষ্টাৰ্ট কৰি যায়, সেইটোৰ পৰা মানে চবৰে চিনি পায়। দোকানে গৈ মানে সেই ভিডিঅ'টো খোজোঁ, মানে আগতে তেনেকুৱাই আছিল ন, মেমৰি কাৰ্ডখন দিলোঁ, পাপনদাৰ টোকাৰী গানটো, সেই তেনেকৈ সেই বস্তুখিনি মানে পাইছিলোঁ আমি। তাৰপিছত মানে তাৰ পিছৰ পৰ্যায়ৰ পৰা গম পোৱা হ'লোঁ আৰু গানখিনি শুনিছোঁ, ফ'ল' কৰিছোঁ। এতিয়া আপোনাৰ পৰিকল্পনা কিহত ব্যস্ত আছে? এতিয়া বৰ্তমান মই এখন গজল এলবাম কৰি আছোঁ। আচ্ছা, 2026ত ৰিলিজ কৰিম। আপুনি প্ৰডাকশ্যন নিজে কৰে? প্ৰডাকশ্যন মই নিজে নকৰোঁ। প্ৰডাকশ্যন মানে পইচা দিয়াটো কৈছে নে মিউজিক প্ৰডাকশ্যনটো কৈছে? মিউজিক প্ৰডাকশ্যনটো মই নকৰোঁ, কিন্তু মানে ধৰা স্ক্ৰেটছটো মই কৰি দিওঁ, তাৰপিছত বেলেগে কৰে। কম্প'জিশ্যন 90% গান মই নিজেই কৰোঁ, বেছিভাগ গান। আৰু সেই গজল এলবামখন আহি আছে, লগতে আৰু এখন আহি আছে 6 বুলি এলবাম, সেইখন পাবা, অসমীয়া গান। মানে এলবাম হ'ব নে? মই এলবামে বেছিভাগ কৰোঁ। মানে আপুনি ছায়াছবিৰ কাম কৰি আছে? হয়, ছায়াছবি কিন্তু বহুত আণ্ডাৰৰেটেড বস্তু এটা, কিন্তু মৈত্ৰেয়ী পাতৰ বাৰী গাইছে, মানে হেভি মানে বনি আছে মানে ছায়াছবি। যদি কোনোবাই চোৱা নাই এতিয়াও চাওক ৰে, মই কৈছোঁ ন, মিছ কৰিব মানুহে, চোৱা নাই তাৰ গানবিলাক চাওক, আপোনালোকে চাৰ্চ মাৰি চাওক। এই কনচেপ্টটো কেনেকৈ আহিছিলে, আপোনাৰ কি উদ্দেশ্য কি আছিলে আৰু মনটো কেনেকৈ আহিলে? এনেকুৱা নহয় একো যে কিবা বিশেষ, আমি আচলতে জেমিং যেনেদৰে কৰোঁ, যেনেদৰে কৰোঁ নৰ্মেলি কেজুৱেলি, মানে বেছি কমপ্লেক্স নকৰাকৈ গান এটা আমি কেনেদৰে পৰিৱেশন কৰিব পাৰোঁ। বিশেষকৈ আমি যেতিয়া সৰুতে কম্পিটিশ্যনবিলাক দিছিলোঁ, তেতিয়াতো আমাক ধৰি দিয়া থাকিছিল ন, 3টা ইনষ্ট্ৰুমেণ্টেই লাগিব, হাৰমনিয়ামখন থাকে, তবলাযোৰ থাকে, আৰু কেতিয়াবা পইচা থাকিলে গীটাৰিষ্ট এজনক আমি কওঁ, আদাৰৱাইজ পইচা নাথাকিলে সেইদিনা নিজে হাৰমনিয়াম বজাওঁ, বন্ধু এটাই তবলাযোৰ বজাই আমি গান গাওঁ, প্ৰাইজো পাওঁ, কেতিয়াবা নাপাওঁ। গতিকে ইমান চিম্পল বস্তুটো লাহে লাহে আমি কমপ্লেক্স কৰি এতিয়া ইমান বস্তু লগা হৈছে গানটোৰ লগতে,
গতিকে মানে তেনেকুৱা হৈ গ'ল। সেইকাৰণে মই ভাবিলোঁ মোৰ ৱাইফ মনশ্ৰী যেতিয়া ঢুকাল 2020ত, তেতিয়া মই মানে তাইক কেনেকৈ ট্ৰিবিউট এটা দিব পাৰোঁ যে মইতো মিউজিচিয়ান, গতিকে মই মিউজিকেলি কিবা এটা কাম কৰিব লাগিব। সেইকাৰণে তেওঁ ঢুকোৱাৰ পিছত 2021ত আমি ফাৰ্ষ্ট ৰেকৰ্ড কৰিছোঁ, কিন্তু 22ৰ পৰা এলবামখন ৰিলিজ হৈছে, কাৰণ মাজত লকডাউনৰ কাৰণে আমি ৰিলিজ কৰিব পৰা নাছোঁ। এতিয়া চাৰিটা চেপ্টাৰ ৰিলিজ হ'ল 2022, 23, 24, 25 আৰু এনেকৈ প্ৰত্যেক বছৰে আমি এটা এটা চেপ্টাৰ ৰিলিজ কৰিম। এইবাৰৰ ৰেকৰ্ডিং আমি ডিচেম্বৰ মাহত কৰিম, আৰু এইবাৰো আমাৰ লগত কেইবাগৰাকীও গুণী শিল্পী আমাৰ লগত থাকিব। আৰু এইবাৰৰ এলবামটোত অকণমান এটা চেঞ্জ আছে, মানে অলপ এটা নতুন বস্তু এড কৰিছোঁ, সেইটো হ'ল কবিতা আৰু গান একেলগে থাকিব। তাৰমানে এটা দীঘলীয়া কবিতা, সেইটোৱে এগৰাকীয়ে আবৃত্তি কৰিব আৰু আন এগৰাকীয়ে তাতে কিছুমান পাৰ্ট সুৰত গাব। গতিকে এই চেপ্টাৰ 5টো তেনেকুৱা হ'ব। আমি শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আৰু ইয়াতে মানে আটাইতকৈ ইম্পৰ্টেণ্ট আৰু সাধাৰণতে নোহোৱা এছপেক্টটো এইটোৱে যে ইয়াতে অডিঅ' আৰু ভিডিঅ'টো এটা শ্বটতে হয়, আৰু আমি যেনেকৈ পডকাষ্টটো কৰিছোঁ তেনেকৈ, আৰু মানে ৰিটেক নাথাকে বা অভাৰডাব নাথাকে। সেইখিনি কিমান ডাঙৰ কথা মানে চাবলৈ গ'লে, মানে সেইখিনি কৰিবলৈ সহজে কোনো সাহস কৰিব নোৱাৰে। মই ভাবোঁ, কিন্তু সকলোৱে ভাল পায়, সকলোৰে ইচ্ছা তেনেকুৱা কাম এটা কৰা। আৰু কাৰণ সকলোতো ভিতৰৰ পৰা মিউজিচিয়ান ন, আমি আচলতে মানুহবিলাক মিছা নহয়। আমাক লাহে লাহে কিছুমান পাৰিপাৰ্শ্বিক পৰিৱেশে আমাক এনেকুৱা কৰি দিয়ে যে আমি এইখিনি নহ'লে নোৱাৰিম, সেইখিনি নহ'লে নোৱাৰিম। নহয়, একো নোহোৱাকৈও অকল ভইচটো গীটাৰখন লৈ পেলাই যদি আমি গান গাব পাৰোঁ, তেনেকৈও ভাল লাগে ন। কাৰ্ট কোবেইনৰ বহুত গান আছে, বা বব ডাইলেনৰ গানবিলাকততো বেছিভাগত অকল গীটাৰখনেই বাজি থাকে, মানুহে শুনা নাই নেকি? তেওঁতো নবেল বঁটাও পাই গ'ল তেনেকৈ। গতিকে আৰু এটা কথা, আজিকালি ট্ৰেকৰ ট্ৰেণ্ডটো চলিছে, মানে ট্ৰেকত গান গাই ভাল পায়। আমি মৈত্ৰী বাৰ লগত যেতিয়া কথা পাতি আছিলোঁ, যে এই কথাটো ৰূপম দায়ো একেই ক'ব বুলিয়ে কৈছিলে, সেইটো কাৰণে কুৱেশ্যনটো অটোটিউনটো থাকে বাৰু, অটোটিউন থাকে, প্লাছ ট্ৰেকতো গায়, মানে ভইচটো ফল বেক কৰে, আৰু দেখাত গাই থাকে, কিন্তু ভইচটো সেইৰ পৰা বাজি থাকে। এই গোটেই বস্তুতে মানে ট্ৰেকৰ এটা নতুন এই কনচেপ্টে মানে কোনোবাখিনিত এটা নিগেটিভ ইম্পেক্ট পেলাইছে নেকি? আৰু এটা কথা যে মানে এই ট্ৰেকত গোৱাৰ কাৰণে যোনখিনি মানে শিল্পী থাকে, এজন মানে কণ্ঠশিল্পীৰ লগত গীটাৰতে হওক, বিভিন্ন তেনেকুৱা যন্ত্ৰী থাকে, তেওঁলোকক হয়তো ক'ৰবাত মানে ডিছৰেচপেক্ট কৰা হয় নেকি? একদম সেইটো 100%। যদি তেওঁলোকে কেপেবল বুলি আমি নাভাবোঁ যে তেওঁলোকে মোৰ এই গানটো বজাব পাৰিব, তেতিয়াহ'লে তেওঁলোকৰ লগত মই মিউজিক কৰাটোৰ কোনো দৰকাৰ নাই নহয়। কাৰণ যিকোনো বন্ধুত্বৰে প্ৰথম চৰ্তটো হ'ল সন্মানটো। তুমি কাৰোবাক বন্ধু কেতিয়া বনাবা? তেওঁক তুমি সন্মান কৰা নে নাই কিবা এটা বস্তুত? তাৰ কিন্তু এইটো বস্তু বহুত ভাল। গতিকে যিকোনো ফ্ৰেণ্ডশ্বিপৰ প্ৰথম চৰ্তটো এইটো ন, যে তেওঁক ৰেচপেক্ট কৰোঁ নে নাই। চ' তোমাৰ মিউজিচিয়ান কেইজন যেতিয়া ষ্টেজত থাকিব, সেইকেইজন তোমাৰ আটাইতকৈ ভাল বন্ধু সেইখিনি সময়ত, যাৰ ভৰসাত তুমি ষ্টেজত গান গাব গৈছা। গতিকে তেওঁলোকক যদি তুমি ৰেচপেক্ট নকৰা, যে এইখিনি বস্তু বজাব নোৱাৰিব, তেনেকুৱা মিউজিচিয়ানৰ লগত নাগাবা। যদি গোৱা, তেখেতসকলৰ লগত ভালকৈ প্ৰেক্টিচ কৰি ভালকৈ সেই গানটো তেনেকৈ প্ৰডিউচ কৰিবলৈ চেষ্টা কৰিব লাগে। আজিকালি সেইটো দেখা পাওঁ, মানে যে অনুষ্ঠানবিলাকত ট্ৰেকত গান গোৱা দেখোঁ, মানে সচৰাচৰ 100% ট্ৰেকত গাব লগা হ'ব পাৰে। যদি কোনোবা এটা অনুষ্ঠানত মিউজিচিয়ান নালাগে, কৈ দিয়ে, কিছুমানত যদি কৈ দিয়ে, ধৰা এতিয়া আমিও গাওঁ কেতিয়াবা, অসমৰ বাহিৰত কেতিয়াবা আমাৰ প্ৰবাসী অসমীয়াসকলে মাতে যে আমাৰ মিউজিচিয়ানক নিবৰ কাৰণে আমি অপাৰগ, গতিকে আপুনি অকলে আহক, ট্ৰেকত গাই দিয়ক। তেতিয়া মই কাকো ডিছৰেচপেক্ট কৰা নহয়। মই ট্ৰেক লৈ গ'লোঁ, তাতে 10টা গান শুনালোঁ, ঠিক আছে, তেখেতসকলেও শুনিব ইচ্ছা কৰিব পাৰে অসমীয়া গান কেইটামান, তেতিয়া একো প্ৰব্লেম নাই। যদি তুমি মিউজিচিয়ান কেইজন এনে দেখাত ৰাখিও থৈছা আৰু ট্ৰেকত গাইছা, তেতিয়া বেয়া লাগে। আৰু এটা কথা দেই, দেৱজিৎ, ৰূপম দাকো ক'ব বিচাৰিছোঁ, মানে যে আমাৰ যে অসমত মানে ধৰক শ্ব' বুলি কোৱাৰ লগে লগে বিহু কেইখনৰ কথাই মনলৈ আহে প্ৰথম কথা। কিন্তু অসমীয়া মানুহে মানে সাধাৰণতে যিটো বাহিৰত যিটো আছে, মানে টিকট কাটি যিটো শ্ব' চোৱাৰ, বোলে 50টা মানুহে বোলে টিকট কাটি শ্ব' এখন চাইছে বোলে, সেই ট্ৰেণ্ডটো মানে অসমত কেতিয়ালৈকে মানে আহিব নে নাহে? মানে আপোনালোকৰ আহিব, মই ভাবোঁ লাহে লাহে সেইটো পৰিৱেশৰ অহাটো প্ৰয়োজনীয়তা আহি পৰিছে। আৰু আগতে আছিল 90sত আমিও জুবিন দাৰ শ্ব' টিকেট কাটি চাইছোঁ। আৰু মানে জুবিন দা ঢুকাওঁতে বহুতে কৈছিলে, তেওঁৰ ডিব্ৰুগড় ডালিমী হলত শ্ব' এটা হৈছিলে, প্ৰথম শ্ব' আৰু ডিব্ৰুগড়ত, সেইটোতো টিকট কাটি মানুহে চাইছিলে। আমি জুবিন দা যেতিয়া 2001ত যেতিয়া গুজৰাটত ভূমিকম্প হৈছিল বহুত ডাঙৰ, সেইটো ভূমিকম্পৰ কাৰণে আমি এখন চেৰিটি শ্ব' পাতিছিলোঁ আমাৰ ইউনিয়নৰ ফালৰ পৰা। তাত
তাত মানে আগভাগ লৈছিল ইন্দ্ৰজিৎ দাস। এতিয়া তোমালোকে গম পাবা ইন্দ্ৰজিৎ দাস অল ইণ্ডিয়া ৰেডিঅ'ত তেওঁৰ ভইচটো বহুত ধুনীয়া, কটনৰ GS আছিল তেতিয়া। সি তাৰ ইনিচিয়েটিভত জুবিনদাৰ সেই শ্ব'খন হৈছিল। জুবিনদাই পইচা বিশেষ একো লোৱা নাছিল, কিন্তু সেইখন শ্ব' আমি টিকেটেড শ্ব' আছিল, ধুনীয়াকৈ প্ৰত্যেক ষ্টুডেণ্টে পইচা দি চাইছে। কাৰণ আমি ভূমিকম্পৰ কাৰণেও এটা নিজৰ ডনেশ্যন দিয়া হ'ল, আৰু এখন শ্ব' অকল জুবিন গাৰ্গৰ এক্সক্লুচিভ শ্ব' এখনো চোৱা হ'ল। গতিকে তেনেকুৱা ধৰণৰ আমি তেতিয়া সৰু সৰু ল'ৰা ষ্টুডেণ্ট হৈ পেলাই সেইখিনি সাহস কৰিছিলোঁ। গতিকে আজিকালিতো বহুত ডাঙৰ ডাঙৰ অৰ্গেনাইজাৰ্ছ আছে, বহুত হয় বাৰু। গুৱাহাটীত আমি বাহিৰৰ শিল্পীবিলাক মাতে, মানে অসমৰ যিখিনি শিল্পী আছে মানে যিয়ে ভাল কাম কৰি আছে, সেই শিল্পীখিনিয়ে মানে কেৱল মানে বিহুটোক লৈ ৰৈ থাকিবলগীয়া হয়, মানে অক্সিজেন শ্ব' বহুত কম হয়। অফ ছিজন শ্ব' কম হয়, কাৰণ যিখিনি তোমাৰ কৰ্পৰেট শ্ব' হয়, বেছিকৈ ধৰা কোনোবা এখন বেংকৰ বা কোনোবা এটা মোবাইল কোম্পানী বা গাড়ী কোম্পানীৰ শ্ব', তাতে তেওঁলোকে আমি তেনেকুৱা শ্ব' কৰোঁ ন, নৰ্থ ইষ্ট ব্ৰিজ বা আমি তাতে তোমাৰ ধৰা গানৰ যিটো প্লে'লিষ্টখন থাকিব, ধৰা 20টা গান গালে তাৰে 10টা হিন্দী থাকিব, 4টা ইংলিছ থাকিব, 6টা অসমীয়া গান থাকিব 20টা গানত। গতিকে তেনেকুৱা ধৰণৰ সকলো আৰ্টিষ্টে হিন্দী আৰু ইংলিছ গাব নোৱাৰে নহয়, গম পাইছানে? আমাৰ যিখিনি বিশেষকৈ বিহু গীত মানে ধৰা এটা তেনেকুৱা ধৰণৰ গান গোৱা শিল্পীসকলে, গতিকে তেখেতসকলৰ কাৰণে অকণমান প্ৰব্লেম হয়। আৰু সেইকাৰণে আমাৰ বেছিভাগ আৰ্টিষ্টৰ মানে শিল্পীৰ এটাই উদ্দেশ্য, মানে বিহুত কিমান শ্ব' কৰিব পাৰিছোঁ নে নাই, পাৰিলেহে কিবা এটা বছৰটো চলিব পাৰিম, এটা অনিশ্চয়তাত প্ৰত্যেকগৰাকী আৰ্টিষ্টেই থাকে। আৰু এটা কথা, জুবিনদাৰ মানে মৃত্যু অসমৰ কাৰণে বা ভাৰতৰ কাৰণে এটা ডাঙৰ ক্ষতি হয়। আপুনিতো যথেষ্ট কাম কৰিছে তেওঁৰ লগত। বহুত কাম কৰা নাই, কিন্তু তেখেতৰ আমি অনুৰাগী বুলিয়ে ধৰিব পাৰা। এতিয়া জুবিনদাৰ যিবিলাক কাম ফিল্ডত, বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কাম কৰিছে, জুবিনদাৰ যিখিনি সৃষ্টিৰাজি, যিখিনি কৰ্মৰাজি, এইখিনি সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা হওক বা আমাৰ যুৱ প্ৰজন্মই কেনেদৰে সংৰক্ষণ কৰি ৰাখিব পাৰে, মানে জীয়াই ৰাখিব পাৰে আজিৰ পৰা 100 বছৰ পিছতো? সেইটো বেচিকেলিটো এটা এডভান্টেজ আমাৰ এয়ে আছে যে জুবিনদাৰ বেছিভাগ গান ডিজিটেলি মানে প্ৰিজাৰ্ভড হৈ আছে। গতিকে সেইবিলাক গানৰ এইটো দৰকাৰ নাই যে কোনোবাই গাই গাই পেলাই সেইটো আকৌ সংৰক্ষণ কৰিব লাগিব। যেনেদৰে ধৰা এতিয়া বিষ্ণু ৰাভাদেৱৰ গীত, জ্যোতিপ্ৰসাদৰ গান আকৌ গাইছে বহুতে, গাই পেলাই আমি সংৰক্ষণ কৰিছোঁ। তেখেতসকলৰ ভইচত আমি গানবিলাক বিশেষ পোৱা নাই, কিন্তু জুবিনদাৰ ক্ষেত্ৰত সেইটো নহয়। গতিকে জাষ্ট আমি যি কামেই কৰোঁ সেইটোত ৰেচপেক্টফুলি কৰিব লাগিব, কাৰণ তেখেতৰ বস্তুটো তেখেতক বুজি পাব চেষ্টা কৰিব লাগিব। তাৰমানে লাইভ শ্ব'জবিলাক যে আমি চাওঁ যিকোনো এজন আৰ্টিষ্টৰ, এনেতো আমি ধৰা আজিৰ দিনত যি গান মন যায় সেইটো গানেই শুনিব পাৰি, কিন্তু আমি লাইভ শ্ব' কিয় চাওঁ? তাৰপিছত 4,000, 2,000, 5,000, 10,000 টিকেট কাটি কিয় চাওঁ? সেই মানুহজনৰ চেঞ্চিবিলিটিটো, তেওঁ ষ্টেজত কেনেদৰে পাৰফৰ্ম কৰে, তেওঁ এটা গান লাইভ কেনেকৈ গায়, সেইটো আমি অনুভৱ কৰিবৰ কাৰণে মানে এই লাইভ শ্ব'জবিলাক চাওঁ। ইয়াৰ পিছত যিখিনি ল'ৰা ছোৱালী জন্ম হ'ব বা আজিৰ পৰা 4-5 বছৰৰ পৰা যিখিনি জন্ম হ'ল, তেওঁলোকে জুবিনদাৰ লাইভ শ্ব' দেখা নাই বা দেখা নাপাব। গতিকে আমাৰ বেছিক বস্তুটো হ'ব তেখেতৰ চেঞ্চিবিলিটিটো, তেখেতৰ গান গোৱা ধৰণ, তেখেতৰ চিন্তা, এইখিনি আমি কেনেদৰে আগুৱাই নিব পাৰোঁ। গানখিনিতো শুনি পেলাই শিকিব পাৰিব। এতিয়া মানে এটা প্ৰাসংগিক প্ৰশ্ন এটা, মানে আমাৰ অসমৰ ৰাইজে মানে মানুহে গান শুনে, প্ৰত্যেকগৰাকী অসমীয়া মানুহে বা অসমত থকা মানুহে গান শুনে, হ'লেও নুশুনে বুলি ক'ব নোৱাৰে। গান এটা কেনেকৈ হয়, কেনেকৈ ৰেকৰ্ডিং হয়, সেইখিনি অলপ চলপ পৰ্যন্ত জানে। কিন্তু এতিয়া যে জুবিনদাৰ মৃত্যুৰ পাছতে যিটো এটা ৰেকৰ্ড লেভেলৰ কথা আহিলে, ৰাইটছৰ কথা আহিলে, এই কথাখিনি অলপমান যদি বুজাই দিয়ে মানে আপোনাৰ। এইখিনি বুজাবৰ কাৰণে ময়ো আচলতে বিশেষকৈ আমি মানে ক্ৰিয়েটিভ মানুহ হিচাপে আমি গানটো বনোৱালৈকেহে আমাৰ ইণ্টাৰেষ্টটো থাকে। তাৰপিছত আৰু ৰিলিজ হোৱাৰ পিছত আচলতে কোনোবাই কিবা বেলেগকৈও ব্যৱহাৰ কৰে তাক, সেইটোত আমিও অলপ এতিয়াৰ পৰা বেছি মানে লক্ষ্য ৰাখিব লাগিব, সেইটো দৰকাৰ হৈছে। কাৰণ কিছুমান মানুহে গানটোৰ ক্ৰিয়েটিভ প্ৰচেছত একেবাৰে জড়িত নোহোৱাকৈ সেই গানটোৰ পৰা মুনাফা লৈ থাকে, এইটো বেয়া কথা হৈছে। এতিয়া জুবিনদাৰ ক্ষেত্ৰত যদি সেইটো হৈছে, আমিনো কোন কথা, আমাৰ লগত চাগে এনেকুৱা বেছি হ'ব পাৰে। গতিকে আমিও এইটো ক্ষেত্ৰত যত্নপৰ হ'ব লাগিব। আমিও মানে বুজি পালেও আমি ইমান মানে এইটো বস্তুত কনচাৰ্ণ হোৱা নাছিলোঁ, কিন্তু এতিয়া যেতিয়া দেখিছোঁ যে এনেকুৱা হ'ব পাৰে, এনেকুৱা ধৰণৰ ঘটনা হৈ আছে, গতিকে
আমি অলপ যত্নপৰ হ'ম এতিয়া। মানে গাঁওবিলাকত হওক বা যিবিলাক একদম সাধাৰণ মানুহ তেওঁলোকে মানে সুধিছে মানে কিনো এইবিলাক ৰাইটছৰ কথা আছে, আমি দেখোন গান এটা আগতে কেছেটত কিনিছিলোঁ বা এতিয়া সেই ৰেকৰ্ড লেভেলবিলাক সেই কথাখিনি মানে উপলব্ধি নকৰে মানে, সেইকাৰণে মই আপোনাক প্ৰশ্নটো সুধিছোঁ। সেইটো আচলতে প্ৰপাৰ্টি ন, এটা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি এটা। গতিকে প্ৰপাৰ্টি যেনেকৈ মাটি এডোখৰ কাৰোবাৰ নামত বেলেগৰ নামত যদি নামজাৰি কৰিলে যেনেকুৱা হ'ব, মোৰ গান কিন্তু সাংঘাতিক চিণ্ডিকেট এটা চলি আছিলে মানে ভিতৰে ভিতৰে দেই। এতিয়াও থাকিব, তেনেকুৱা মানুহ বহুত আছে আমাৰ চাৰিওপিনে, আৰু যিসকল আমাৰ মাজতে থাকে আৰু আমি চিনি নাপাওঁ, অলপ দিগদাৰ হয়। ৰূপম দাৰ লাষ্ট বহুত বেছি মানে নুশুনা মানুহেও শুনিছে তোৰ চহৰত গীতটি, হয় নাই? তোৰ চহৰ সাংঘাতিক চলিছে মানে সেইটো। সেইখিনি আমি যে প্ৰথমতে ক'লো ৰূপম দা এইখিনি নৱপ্ৰজন্ম চিনি নাপায়, কিন্তু এই গীতটোৰ কাৰণে এতিয়া আকৌ পাইছে। পাহাৰীয়া ডাৱৰে বুলিও গীত, পাহাৰীয়া ডাৱৰ বুলি কৈছিলোঁ, সাংঘাতিক মানে ভাল লাগে এইটো। ভাল পাইছে। আপোনাৰ মানে কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, মানুহে গান শুনিলেতো ভাল লাগিব, কিন্তু অকণমান তোৰ চহৰত এনেই দুলাইন গাই দিয়ক, ভাল লাগিব মানে গাবও লাগিব, আৰু আপুনি মানে আৰু অকণমান কথা কৈ দিব লাগিব মানে। এই গানটোৰ লিখা অভিলাষ দাস, ৰাইটাৰ, ভাল লিখিছে, লিখক, বহুত ভাল লিখে তেওঁ, সি বুলি নকওঁ আৰু বেয়া কথা হ'ব, সৰু ল'ৰা বহুত। আৰু কম্প'জাৰ ৰিদীপ লহকৰ, সিহঁতে কৰিছিল গানকেইটা। তেওঁলোকৰ লগত এটা প্ৰজেক্ট চলি আছে পষ্ট বক্স বুলি, আৰু তাতে বেলেগ বেলেগ চিঠি আহি থাকিব, আৰু এই লেটাৰ 1 লেটাৰ 2 লিখা আছে দেখিছেনে? হয়নে? তাৰমানে আমি পষ্ট বক্স নামটো এইটো কাৰণে কৰিলোঁ যাতে এটা ধৰণৰ চিঠি, এখন ধৰণৰ চিঠি নাহে ন, ক'ৰবাত এপইণ্টমেণ্ট লেটাৰো আহিব পাৰে, লাভ লেটাৰো আহিব পাৰে, চাকৰি যোৱাও আহিব পাৰে, তাৰপিছত জেলত যোৱা চিঠিখনো আহিব পাৰে, হয়নে নহয়? বা বিভিন্ন ধৰণৰ চিঠি আহিব পাৰে, অপহৰণ কৰি নি ৰেঞ্চমৰ কাৰণেও পইচা চিঠি আহিব পাৰে, গতিকে বিভিন্ন ধৰণৰ চিঠি আহিব পাৰে। সেইকাৰণে আমি অ'পেন ৰাখিছোঁ, পষ্ট বক্সত কি আহে ঠিক নাই। তাৰমানে খালি তাৰ লিখক অভিলাষ দাস হ'ব লাগিব, আৰু সুৰকাৰ ৰিদীপ লহকৰ হ'ব লাগিব, আৰু মই গাব লাগিব, তেতিয়াহে পষ্ট বক্স হ'ব, আদাৰৱাইজ এইটো চেপ্টাৰ তাতে শেষ। গতিকে তেনেকুৱা চিঠি আহি আছে। আৰু এখন আহি আছে অলি গুঞ্জনা বুলি এটা গান আহি আছে এই পষ্ট বক্সৰে। তোৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে মোৰ নাম, এইটো প্ৰত্যেকজন মানে প্ৰেমীয়ে এইটোৱে ভাবে ন। আৰু মানে বেলেগ কাহিনীও আছে নেকি? প্ৰেমৰ বাহিৰেও সেই গানটোত বেলেগ কাহিনীও আছে নেকি? আৰু এটা বস্তু আছে তাত, উপমাবিলাক ভাবি চাবা, তাতে বহুত এটা ডাঙৰ কথা, আজানে সেইটো বস্তু, এইটো আজানৰ পৰা সেইটো আজানলৈ, আকৌ তাৰ পৰা আকৌ তালৈ, মানে 24 hours মই তোমাৰ কথাই ভাবি থাকোঁ। সেয়াই আৰু আজানৰ বাহিৰে বেলেগো দিব পৰা গ'ল হয়, কিন্তু সেইটো ইমান ধুনীয়া লাগিছে শব্দটো, বঢ়িয়া লাগিছে। আমি প্ৰাৰ্থনাই তেতিয়া ভাল নালাগিল হয়। তাৰমানে আমাৰ ভাল লগাটোত কেতিয়াবা আমি জাতি ধৰ্মৰ ওপৰত গৈ ভাবিব লাগিব। তোমাৰ ভাল লাগিছে, মোৰ ছোৱালীজনী দেখি ভাল লাগিছে, তাৰপিছত মই নামটো সুধিব পাৰোঁ, উপাধিটো সোধাৰ কোনো দৰকাৰ নাই, বুজি পাইছা? তেওঁ SC নে আনৰিজাৰ্ভ কেটেগৰী নে চিডিউল ট্ৰাইব, প্লেইন নে হিল নে মুছলমান নে কি, সেইবিলাকৰ দৰকাৰ আছে জানো? তাৰ কাৰণে তোমাৰ বিয়া নহ'ব পাৰে, কিন্তু ভাল পোৱাততো একো আপত্তি নাই ন। চ' এই গানবিলাকত তেনেকৈ বহুত কথা থাকে, দেখাত প্ৰেমৰ গান হ'লেও ভিতৰত কিন্তু সাংঘাতিক সেইটো কথা থাকে, মানে সেইটো প্ৰেমৰ গান। আৰু একেলগে মই তেওঁৰ লগত নাথাকিব পাৰোঁ, তাৰ কাৰণ এইবিলাক থাকিব পাৰে, আজানো হ'ব পাৰে, প্ৰেয়াৰো হ'ব পাৰে, প্ৰাৰ্থনাও হ'ব পাৰে। আমি অলপ অলপ বুজি পাইছিলোঁ, কিন্তু আপুনি সাংঘাতিককৈ বুজাই দিলে কিন্তু তেনেকুৱা ধৰণৰ কথা। গতিকে সেইটোৱে আৰু গানটো। তোৰ উশাহৰ উমালালিতে বহি ৰয় কুমলীয়া ৰ'দ, নিজান পাহাৰত ৰাতিৰ বাগৰত, তই কামনাৰ চাইমদ, আজানে অনুৰণনটোৰ, আকাশে দাৱৰে তোক বিচৰা সুৰ, তোৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে মোৰ নাম। প্ৰশান্তি সাংঘাতিক দেই, মানে যেনেকৈ শুনিছোঁ মানে হেডফোনত বা বক্সত একেই লাগিছে মানে বহুত শুনিছোঁ এইটো গান, বহুত মই হেৰিও দিছোঁ ষ্টৰিবিলাকত, মানে তোৰ চহৰ সেইটো বহুত চলিলে মানে ইনষ্টাটো। আৰু এইটো পষ্ট বক্সৰ এইটো কি আৰু এটা আহি আছে কৈছিলে, নামটো কি কৈছিলে? অলি গুঞ্জনা। এনে দুলাইন অলি গুঞ্জনা
অলিকঞ্চনাটো খালি অলপ মোৰ এটা request আছে দেই, পাহাৰীয়া ডাৱৰটো অকণমান শুনাব পিছত বাৰু পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশত বিনালে তৰাই পক্ষীৰ বাঁহত ধুমুহা জিৰাই বিজুলী ফুলা ধাননি দৰা পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশত বিনালে তৰাই ইমান ধুনীয়াকে ইমান মানে আলাসত গাইছে ন গানটো মই মানে ক'ব মন মানে কথা যদি গাইছে ন শুনি থাকিব মন অদ্ভুত মানে আৰু এটা গান এইটো পোষ্ট বক্সত আৰু এটা গান ওলাইছে তোমালোকে শুনিছানে নাই শিলে জানে যদি এইটোতো মই আপোনাক মই হোৱাটছএপত আপুনি শুনাৰ মই ৰিলিজ কৰাৰ মানে এঘণ্টাৰ ভিতৰত শুনিছোঁ তাৰপৰা মই আপোনাক হোৱাটছএপত মেছেজ দিছোঁ এইটো অলপ বেলেগ গান এইটোতো মানে এনেকুৱা ধৰণৰ কথাই আছে যে মানে সময় এইবিলাক বস্তুৱে আচলতে কিছুমান কথাত ধৰি ৰাখিব নোৱাৰে আৰু সময়টো অলপ মানে আমাৰ নিজৰ পাৰচেপশ্যনৰ ওপৰত এতিয়া মই যিহেতু চাকৰি নকৰা মানুহ এজন মোৰ কাৰণে বুধবাৰ মঙলবাৰ বৃহস্পতিবাৰ একো মেটাৰ নকৰে মোক কেতিয়া লগা হয় যেতিয়া মই বেলেগৰ কাৰণে ছাৰ্ভিচ দিব লগা হয় যেনে মোৰ 16 তাৰিখে এখন প্ৰগ্ৰেম আছে গতিকে মই সেইদিনাৰ কাৰণেহে মই ডেটটো মনত থাকে মোৰ কাৰণে সময় এটা কণ্টিনিউৱাছ জাৰ্ণি মই দিন ৰাতিপুৱা আৰু ৰাতিটোহে মনত ৰাখোঁ মই কি বাৰ কি ডেট সেইটো মোৰ দৰকাৰ নহয় ন পাহৰেনে মই পাহৰিয়ে যাওঁ আমি বেছিভাগেই পাহৰোঁ সেইকাৰণে আমাৰ অকণমান চিন্তাবিলাক বেলেগ বুজি পাইছানে সেইটো গান নাগাওঁ আৰু এইটো গান শুনি ল'লে আৰু এটা কথা এতিয়া গাইছে আপুনি কোৱাৰ লগে গাই দিছে নহয় ৰূপম দাই চাকৰি কৰিছিলে মানে উচ্চ মাধ্যমিক নে হাইস্কুলত ন আপুনি কোন ডিপাৰ্টমেণ্ট মানে কি ছাবজেক্টৰ আছিলে ইংৰাজী আপুনি মানে তেতিয়া গানৰ মানে সংগীত জগত একেবাৰে এৰি দিছিলে নে নাই মই 2007 পৰা চাকৰি কৰিছোঁ কিমান বছৰ কৰিলে আপুনি 10 বছৰ 17ত চাকৰি এৰিছোঁ আৰু স্কুলখন কোনখন আছিলে নতুন ভেটাহিল টাউন হাইস্কুল য'ত মই পঢ়িছিলোঁ সেইখনতে কৰিছিলোঁ মানে তাতো আপোনাক স্কুলখনে যি দিছিলে আপুনি স্কুলখনক ঘূৰাই দিবলৈ চেষ্টা কৰিছে মানে চেষ্টা কৰিছিলোঁ আৰু কিন্তু মানে কি হ'ল মোৰ লাহে লাহে মানে যেতিয়া শ্ৰেণীত আমি কথা কওঁ ন লেকচাৰ যেতিয়া আমি কথা ক'ব লাগে তেতিয়া ভইচটোত ষ্ট্ৰেইন এটা পৰে কাৰণ মই যদি মনে মনে কথা কওঁ ষ্টুডেণ্টেতো শুনা নাপাব ন আৰু তেনেদৰে কৰি মোৰ অকণমান ভইচটোত মানে কষ্ট পাইছিলোঁ লাহে লাহে সেইকাৰণে মই ডিচাইড কৰা এটা সময় আহি গ'ল যে মোক কি লাগে আচলতে আৰু সেইখিনিতো যেনেকৈ তুমি প্ৰথমতে সুধিলা যে যিদৰে মানে যে বন্ধুবিলাকে কেনেদৰে সহায় কৰে তেতিয়া মোক মোৰ ৱাইফ মনশ্ৰীয়ে তেতিয়া ক'লে যে তোমাৰ এৰিব মন গৈছে এৰি দিয়া সেই আৰু দেউতাক সুধিলোঁ দেউতা এৰোনে যে তোমাৰ কথা তুমি যি ভাবা এনেকৈ এৰিলোঁ আৰু নাছিলে মানে আপোনাৰ ন যেতিয়া মিউজিক নালাগে এটা চাকৰি কৰে নাই তেনেকুৱা মোৰ মায়ে মোক অলপ শিক্ষকতাটো বিচাৰিছিলে নেকি ন আপুনি মা দেউতা দুজনে শিক্ষক দুগৰাকী শিক্ষক আৰু মোৰ দেউতাৰ কথা তোমালোকে অসমীয়া মিডিয়ামত পঢ়া নে কুঁহিপাত পঢ়িছাতো মোৰ দেউতাই লিখা কুঁহিপাতখন যিখন পঢ়িছিলা তোমালোকে নৱকান্ত বৰুৱা আৰু মোৰ দেউতাই লিখা মানে সংকলন কৰা 1983 পৰা যিখন কুঁহিপাত চলিছিল তোমালোকে চাগে বেলেগ পঢ়িছা নাজানো কুঁহিপাতত মোৰ দেউতাৰ নামটো পাবা সংকলকত মানে গতিকে মোৰ দেউতা অলপ লিবাৰেল মানুহজন যি মন যায় কৰিব দিছে এতিয়ালৈকে গতিকে এনেকৈ চলি আছোঁ সেইকাৰণে মই কিছুমান কাম নকৰাকৈও মানে বাচি আছোঁ মানে স্বাধীনতাটো পাইছিলে মানে তেতিয়া স্বাধীনতা পাইছোঁ আৰু নিজেও ল'ব জানিছোঁ স্বাধীনতা মানে এতিয়া কথা এটা স্বাধীনতাটো যদি আমি ফ্লাই হাই ব্ৰেক ফ্ৰী বুলি লিখা থাকে যে আজিকালি তুমি এখন বাইক ব্ৰেক নাথাকিলে চলাব পাৰিবা নেকি জোৰে নোৱাৰা ন ব্ৰেকটো আমাক কিয় লগায় গাড়ীত আমাক বা যিকোনো বস্তুত ব্ৰেকটো কিয় লাগে যাতে মই স্পীডত যাব পাৰোঁ ব্ৰেকটোৱে স্পীডটো কমাই নিদিয়ে তেতিয়াহে তোমাৰ কনফিডেঞ্চ আহিব মই যেতিয়া মন যায় তেতিয়া ৰখাব পাৰিম চ' তোমাৰ স্পীডটো তুমি নিজে কেলকুলেট কৰিব পাৰিব লাগিব যদি ব্ৰেক নোহোৱা গাড়ী এখন একদম লাহে যাব লাগিব তোমাৰ ব্ৰেক ছিঙাৰ পিছত চাইকেলখন কিমান লাহে চলাইছিলোঁ আগতে ঠেলিহে নিওঁ নামি পেলাই নিব লাগে কেতিয়া জোৰে চলাব পাৰোঁ যেতিয়া ব্ৰেকটো ভাল থাকে চ' এইটো নহয় স্বাধীনতা মানে যে ব্ৰেক নোহোৱা বস্তু নহয় স্বাধীনতাত ব্ৰেকটো বেছি ইম্পৰ্টেণ্ট তেতিয়াহে স্বাধীনতাটো ভালদৰে ব্যৱহাৰ কৰিব পাৰি নহ'লে এইটো নইচেঞ্চ হৈ যাব আমাৰ যিটো আজিকালি ধৰা নেপালত যিটো বস্তু আৰম্ভ হৈ বেলেগকৈ শেষ হ'ল ন সেই বস্তুটো স্বাধীনতা নহয় স্বাধীনতাৰ সংগ্ৰাম সেইটো নহয় গম পাইছানে এই বস্তুবিলাক অলপমান আমি ভাবি চাব সময় হৈছে
আমাক তেনেকৈ দিছে, ব্ৰেক লগাই স্বাধীনতা দিছে মানে ঘৰৰ পৰা আৰু এনেকৈ ব্ৰেকটো ডাঙৰ মানে টাইট ব্ৰেক আছিল, সেইকাৰণে বেছি স্বাধীন হৈছোঁ। আপুনিতো শিক্ষক আছিল, 10 বছৰ শিক্ষকতা কৰিছে, মানে আপুনি নিজেও পাইছে আপুনি মানে যেতিয়া ছেকেণ্ড ইয়াৰ আগত বিদা আছিল, আমিও অলপ চলপ পাইছোঁ ছেকেণ্ড ইয়াৰ আগত বিদ্যা কনচেপ্টটো, মানে সেইটো আপুনি ছাপোৰ্ট কৰেনে, সমৰ্থন কৰেনে? আপুনি ষ্টুডেণ্টৰ লগত কেনেকুৱা আছিল মানে? এইটো ষ্টুডেণ্টেহে গম পাব মানে, কিন্তু মই এইটো নহয় যে মই বিৰাট এজন ষ্ট্ৰিক্ট নাছিলোঁ বুলিও ক'ব নোৱাৰা, মই ষ্ট্ৰিক্টে আছিলোঁ। কিন্তু আমাৰ গভমেণ্ট স্কুলবিলাকত এটা বস্তু তুমি দেখিবা যে লোকেলিটিৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়ে সাধাৰণতে, সেইকাৰণে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ লগত মোৰ এটা পাৰ্চনেল ৰিলেশ্যন প্ৰায়ভাগৰ লগতে আছিল। কাৰোবাৰ দেউতাকক চিনি পাওঁ, কাৰোবাৰ মাকক চিনি পাওঁ, কাৰোবাৰ ককায়েকে আগতে মোৰ ষ্টুডেণ্ট আছিল, বা কাৰোবাৰ মাহীয়েকজনী মোৰ লগতে পঢ়া আছিল, তেনেকুৱা ধৰণৰ বেছিভাগ ষ্টুডেণ্টৰ লগত। গতিকে এটা ঘৰুৱা সম্পৰ্ক আছিল মোৰ ষ্টুডেণ্টবিলাকৰ লগত, কাৰণ ময়ো সেইখিনিতে ডাঙৰ হোৱা, তাতেই থাকা। চ' এটা লোকেলিটিৰ যিটো মানে প্ৰভাৱ সেইটো মোৰ ঠাইখিনিৰ লগত আছিল। আৰু তেনেকৈ এতিয়াও ল'ৰা ছোৱালীখিনিয়ে মোক বেয়া নাপায়, যিখিনিক মই লগ পাওঁ এক্স ষ্টুডেণ্টছ, তেওঁলোকে বেয়া নাপায়, কিন্তু মই ষ্ট্ৰিক্টে আছিলোঁ। লাগেই বাৰু আপোনাক ষ্ট্ৰিক্ট নিচিনা? ষ্ট্ৰিক্ট নহয় বেছি, কিন্তু মানে চিধাকৈ ক'ব হ'ব অলপমান মানে আগৰ যিটো কনচেপ্ট আছিলে মানে কৈ দিছোঁ ছেকেণ্ড ইয়াৰ আগত বিদ্যা, আমি তেনেকৈ পূৰা ডাঙৰ হৈছোঁ, পূৰা ছেকেণ্ড ইয়াৰ আগত বিদ্যা। আমাৰ মাহঁতে বহুত মাৰিছিল আমাক, মায়ে দেউতাই নামাৰিছিল, কিন্তু মায়ে বহুত ষ্ট্ৰিক্টলি আমাক। এতিয়া কনচেপ্টটো নাইকিয়া হৈ গ'ল পটককৈ মানে। সেইটো কনচেপ্ট নহয়, এইটো এটা মানে তোমালোকে BEd CEd কোনোবাই কৰিছা নেকি? BEdতো এইটো মানে আমাৰ শিক্ষাৰ পদ্ধতি আছে ন, পানিছমেণ্টৰ এগেইনষ্টত কি থাকিব পাৰে? পানিছমেণ্টৰ ওপৰত ৰিৱাৰ্ড। আজিকালি ৰিৱাৰ্ড দিয়ে, মানে তুমি ইমান সময় পঢ়া তেতিয়া তোমাক মোবাইলটো চাব দিম, আজিকালি সেইটো ন। চ' সেইটো অকণমান ব্ৰাইব কৰাৰ নিচিনা হয় ল'ৰা ছোৱালীক। আপুনিতো ক'লে বেক বেঞ্চাৰ্ছো আছিলে আপুনি এটা সময়ত, মানে দুষ্টালিবোৰ কেনেকুৱা আছিল মানে আপোনালোকৰ দিনত? আড্ডা মাৰিছিলোঁ আমি বহুত। খেলিবলৈ যোৱা খেল মই কি খেলি ভাল পায় আপুনি? মই ক্ৰিকেট খেলি ভাল পাওঁ। কাৰ ফেন আপুনি? ফেন আমিতো আৰু তেণ্ডুলকাৰ, আজহাৰুদ্দিন, অজয় জাদেজা সেইবিলাকৰ পৰা ষ্টাৰ্ট। কপিল দেৱকো আমি খেলা দেখিছোঁ, মানে যেতিয়া টিভিত চাইছোঁ। এতিয়া লাষ্টত গৈ 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 এতিয়াতো আৰু আপোনাৰ কিন্তু ক্ৰিকেটাৰ নিচিনা লাগে, কিন্তু এফালৰ পৰা চাবলৈ গ'লে মানে খেলিছিলোঁ ভালে, বেটছমেন আৰু বেটছমেনো স্পিনাৰো চব। গতিকে এতিয়ালৈকে গৈ গৈ লাষ্ট মোৰ ভাল লগা বেটছমেন সাই সুদৰ্শনৰ বেটিং ষ্টাইলটো ভাল লাগে, যদিও টেষ্টত ইমান ৰান কৰিব পৰা নাই। টেকনিকেলি চাউণ্ড আৰু মানুহটো ক্ৰিকেটাৰ যেন লাগে, ফুটবলাৰ যেন নালাগে, বা ৰাগবি প্লেয়াৰ যেন নালাগে। মই কেতিয়াবা কিছুমানৰ এটিটিউডটো কেতিয়াবা অলপমান ক্ৰিকেটাৰ যেন নালাগে আজিকালি মোৰ, বেছি খং উঠি থাকে, কিবা হৈ থাকে। খংটো তেনেকৈ দেখুওৱা বস্তু মানে এতিয়ালৈকে আপুনি ফ'ল' কৰি আছে মানে, চাই আছে? সেইটো হয় বাৰু চাইছোঁ মই। এতিয়াতো মই সাংঘাতিক ওমেন্স ক্ৰিকেটো চাই আছোঁ, নামবিলাক মনত নাথাকে। মান্দানা ন, কি নাম? মান্দানা, তাই ভালে। হেৰি আপুনিতো 2টা জেনেৰেশ্যন পাইছে, তেতিয়া 3টা পাইছে, কপিল দেৱৰ পৰা পাইছে। মই ক্ৰিকেটৰ কথা ওলালে যদি মই পাতিম বুলি মই ভাল পাওঁ মানে গানৰ কথা চবেই পাতি বেলেগ কথা পাতো। তো মই মানে আমি ধৰক তেণ্ডুলকাৰক অলপ অলপ পাইছোঁ, শচীনক অলপ অলপ পাইছোঁ, তাৰপিছত মানে পাইছোঁ মানে কি আৰু টিভিত দেখিছোঁ, সাংঘাতিক ফেন মানে মই মানে ৱালে চোৱা মানে লগাই থোৱা হয় হোষ্টেলতো। এতিয়া কোহলি আৰু তেণ্ডুলকাৰক কম্পেয়াৰ এটা মানে হেৰি তুলনা মই যদি কম্পেয়াৰ কৰিব লাগে কাক মানে কি মানে দুইজনৰ ভিতৰত মানে দুইজন বেলেগ বেলেগ সময়ত আহিছে বাৰু, বেলেগ বেলেগ বলিং লাইনআপো ফেচ কৰিছে। বেটিংটো সকলোৰে ভাল, কিন্তু তোমাৰ বেটিংটো তেতিয়াহে ওলাব যেতিয়া তোমাৰ অপজিশ্যনৰ বলাৰকেইটা চাব লাগিব, কাক ফেচ কৰিছা। গতিকে সেইটো চালে তোমালোকে গম পাবা। তাৰমানে পৰীক্ষা যিকোনো মানে এইটো বস্তু বলাৰেহে ডিচাইড কৰাব বেটছমেনজন কিমান ভাল বেটছমেন, বলাৰটো কিমান ভাল। বেটছমেনটোতো চবেই প্ৰেক্টিচ ঠিকে কৰি থাকে, নেটত চবেই কোবাই থাকে, কি ভাল বলিং আৰু আগত কিমান ৰান কৰিছে, যেতিয়া কটনি ৱালছ, এম্ব্ৰছ, শ্বেন ৱাৰ্ণ, মেগ্ৰা, বহুত আছিল, আৰু গিলেস্পি, মুৰলীধৰন, সেইবিলাক বলাৰৰ আগত বলিং কৰা। আৰু এইপিনে ব্ৰেটলিও আছিল তেতিয়া, শোয়েব আখতাৰ। গতিকে তাৰপিছত বিৰাট কোহলিহঁতৰ দিনত এটা বস্তু আহি গ'ল নহয়, 20 অভাৰ্ছ ক্ৰিকেট। 20 অভাৰ্ছত 11জন বেটছমেন আউট কৰিব বহুত কষ্ট হয় ন। চ' সেইখিনি ফাষ্ট হৈ গ'ল, আৰু এইখিনি অলপ এবিউজিভ ক্ৰিকেট হৈ গ'ল লাহে লাহে, মানে কোবায়ে থাকে আৰু কোবায়ে থাকে। সেইটো বস্তুৱে কেতিয়াবা অকণমান
এই তোমালোকে যিটো ক'লা মানে যে যদি গানটোত অকল গানেই গাই যাওঁ, মিউজিচিয়ানে গীটাৰিষ্টজনে অলপ বজাবও যদি চান্স নিদিওঁ, টেকন' মিউজিক দিক তাতেতো বেছি একো ইনষ্ট্ৰুমেণ্টেলৰ কাম নাই, অকল ড্ৰামছটো বাজি থাকিলে হ'ল। সেইটো এনেকুৱা হৈ গ'ল। আগতে অলপ ব্লুজ টাইপ আছিল, অলপ বেলাড টাইপ আছিল, শ্ল' হৈ যায় মাজে মাজে, আকৌ ফাষ্ট হয়। আমাৰ গাড়ী চলোৱাৰ নিচিনা। হাইৱেত গাড়ী চলালে চাবাচোন, এখন গাড়ী তোমাক অভাৰটেক কৰি গুচি গ'ল, গৈ অলপ পিছত দেখিবা সি আকৌ লাহে লাহে গৈ আছে। তাৰমানে তাৰ মনটো তেতিয়া আকৌ শ্ল' যাব মন গৈছে ন। সেই ফ্ৰীডমটো নোহোৱা হৈ গ'ল ক্ৰিকেটাৰবিলাকৰ, যিটো 5 days ক্ৰিকেট বা এটলিষ্ট 50 hours আছিল। মইতো টেষ্ট মেচ চাওঁ, এতিয়াও চাওঁ বাৰু। আমিও চাওঁ। মজা মানে মই হয়নে নহয়? তেনেকুৱাই হয়তো, তেনেকুৱা হয়নে নহয়? মই বহুতকে দেখোঁ, মানে বহুত আগতে অভাৰটেক কৰি গ'ল, অলপ পিছত দেখোঁ সি আকৌ লাহে লাহে গৈ আছে। তেতিয়া যদি আমাৰ খং উঠি যায়, তাক মই পিছত নিম নহয়, সি নিজে ৰখিব। তাৰ এটা নিজৰ এটা স্পীড আছে ন। আপোনাৰ ভিতৰত মানে ক্ৰিকেটাৰ এজন আছে মানে এতিয়াও? খেলেনে? ক্ৰিকেটাৰজন নাই, বাচ্ছাটো আছে। মানে এনেকুৱা মই যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে ৰূপম ভূঞা ধৰক এতিয়া গীটাৰ লৈ যায়, তেতিয়া বেট লৈ গৈছিলে। এতিয়াও খেলোঁ চান্স পালে, বেডমিণ্টনো খেলোঁ ঠাণ্ডাৰ দিনত, গৰমৰ দিন আৰু কেৰমো খেলোঁ। সেইকেইটাই খেলা আৰু বেলেগ নাই বাৰু। কিন্তু ভাল লাগিলে দেই, মানে কথাখিনি পাতি ভাল লাগিছে। আৰু সদায় মিউজিকৰ কথা পাতিয়ে থাকে বা আপোনাৰ? মই মিউজিকৰ কথা একদম নাপাতো মানুহৰ লগত, নহয় সাক্ষাৎকাৰবিলাকত। সুধি থাকে কাৰণে তোমাৰ লগত মানে কি মিউজিকৰ কথা পাতি দিম, তোমালোক এনে ভালে আছানে, এইটো এইবিলাকে কথা। আৰু আপোনাৰ চুলিখিনি কি হৈছে মানে? এইটো চুলিখিনি মোৰ নেকি মানে ডিজাইন হয়, চুলি পকিছে, গতিকে আৰু ভাবিলোঁ আৰু কালাৰ নকৰোঁ, কিমাননো আৰু বেলেগ কোম্পানীবিলাক ধনী কৰি থাকিম আৰু। সেইটোৱে থলুৱা চুলি, থলুৱা ৰূপ পাইছে, ভাল লাগিছে, ঘৰৰ খেতি আৰু মই পকিছে আৰু। আপুনি যেতিয়া আহিম বুলি দেৱজিতে ক'লে ৰূপম দা আহিব, মই তেতিয়া কল্পনা কৰিছোঁ মানে কাৰ্লি চুলিৰ মানে মনত পেলাইছোঁ মানে। চুলিখিনি কাৰ্লি ন দাদা? দীঘল হ'লে এতিয়াও কাৰ্লি হ'ব। সেইটো তেতিয়া তেওঁ আহিব আৰু তাৰপিছত যেতিয়া আপুনি যেতিয়া বহি আছে পটককৈ মানে চেঞ্জ হৈ গ'ল, বেলেগ মানুহ এজন। মানে মোক বহুতে এতিয়া চিনি নাপায়, পুতুককৈ দিগদাৰ পায় অলপ। আপুনি ৰূপম ভূঞা ন? মই আগতে বেলেগ আছিল, অমুক আছিল, তমুক আছিল, কিনো আছিলোঁ। আপুনি লগৰখিনিৰ কথা ক'লে, আমিতো মানে আপোনাৰ বেণ্ডটো এনেকুৱা আছিল ন, আপোনাকতো চিনি পায়েই, প্লাছ মানে বেণ্ডৰ মানুহখিনিকো মানে বহুত চিনি পায়। মই আহি পিনে আপোনাক সুধিছোঁ জি মংকন ডেকা, মই কেতিয়াও ফিজিকেলি লগ পোৱা নাই বা শ্ব' দেখিছোঁ বা প্ৰিয়াংকু দা, ৰাকেশ দাহঁতক মানে আমি মানে ফ'ল' কৰোঁ মানে, যে এইকেইজন মানুহ ৰূপম ভূঞাৰ লগত থাকে, খুব মানে চিৰিয়াছ ধৰণৰ মিউজিক কৰি আছে মানে। আচলতে তেওঁলোক মোৰ লগত নাথাকে, আমি একেলগে থাকোঁ দেই। ময়ো কেতিয়াবা প্ৰিয়াংকুৰ লগত থাকোঁ। যেতিয়া প্ৰিয়াংকুৱে লিডটো বজায়, তেতিয়া মানুহে প্ৰিয়াংকুক চাব লাগিব ন। যেতিয়া মই গানটো গাওঁ তেতিয়া মোক চাব। সেইটোৱে মানে মই ছিংগাৰ বুলি নিজকে নাভাবোঁ, মই নিজকে এজন মিউজিচিয়ান বুলি ভাবোঁ, আৰু আমি কণ্ট্ৰিবিউটহে কৰোঁ, মই ডিক্টেট নকৰোঁ একো বস্তু। আপুনি ধৰক ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল, হয়। এতিয়া ধৰক মই অসমীয়া সাহিত্যৰ ছাত্ৰ আছিলোঁ। আমাৰ যিটো গীতি সাহিত্য, অসমীয়াৰ যিটো গীতি সাহিত্য, একেবাৰে আৰম্ভণিৰ পৰা যদি চাবলৈ যাওঁ মানে একদম শংকৰদেৱ মাধৱদেৱৰ আগৰ পৰা যদি চাওঁ মানে একেবাৰে ধৰ আৰু আমাৰ চৰ্যাপদৰ আৰম্ভণি মানে গান মানে মুখে মুখে চলি আহিছে মানুহৰ গানবিলাক, লোকগীত বা আখ্যানমূলক, কিংবদন্তি, বুৰঞ্জীমূলক যেনেকৈ গৈ আছে, এতিয়া এটা ধাৰা পাইছেহি। সেই ধাৰাটো আপোনালোকৰ একোজন অংশীদাৰ, মানে ইমান দিনৰ পৰা দায়িত্ব গ্ৰহণ কৰি আহিছে। মানে কেতিয়াবা এনেকুৱা মানে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে নেকি? মানে মই মানে আৰু কি হ'ব মানে কেতিয়াবা এনেকুৱা হয় নেকি আপোনাৰ গানখিনিক লৈ, মানে কিমানখিনি আপুনি নিব পাৰিছে দৰ্শকৰ মাজলৈ, নে নিজে মানে গান এটা কৰাৰ পিছত নিজে যিটো প্ৰাপ্তি পায় সেই প্ৰাপ্তিটোতে মানে? বেচিকেলি আমি ষ্টৰি টেলিং কৰোঁ হা। আমাৰ যিবিলাক গান শুনিবা তাত এটা সাধু কথা থাকে, সেইকাৰণে তুমি চাগে ৰাতি শুনি ভাল পোৱা, কাৰণ মই এটা সাধু কথা কওঁ। কেতিয়াবা কি হয়, সৰুতে তোমালোকে মনত পেলাবা যে আমি সাধু কথা ক'ব দিছিলোঁ নহয় মাহঁতক, বা কোনোবা ঘৰত আহিলে আমাক এটা সাধু কথা কওঁ। কিছুমান মানুহৰ সাধু শুনি ভাল নালাগিছিল ন, কিছুমান সাধু শুনি ভাল নালাগে। তেওঁ আজি এটা সাধু ক'লে, তাত কালিও যদি সেইটোকে ৰিপিট কৰি কৈ দিয়ে, তেতিয়া নাই বেলেগ এটা ক'ব লাগিব। আমি গানৰ ক্ষেত্ৰতো সেইটোৱে, তাৰমানে মোৰ গোটেইকেইটা সাধু যে সকলোৱে ভাল পাব সেইটো নহয়, তাৰমানে মোৰ প্ৰয়াসটোত কিবা এটা ভুল আছিল। মোৰ সাধুটো কওঁতে অলপ মানে যিটো ক্ৰন'লজিকেলি যেনেকৈ ক'ব লাগিছিল সাধু কথাটো, প্ৰথমতে যদি আমি ৰাৱণ মৰিল তাৰ পৰা আৰম্ভ কৰোঁ ৰামায়ণখন, তেতিয়াতো নহ'ব ন। কেতিয়াবা আমাৰ তেনেকুৱা হৈ যায়, আমাৰ ভুল হৈ যায় ন। আৰু গতিকে আমি সাধু কোৱা ধৰণটো আমি বদলাব লাগিব। মোক যেনেদৰে এটা সাধু কৈছিল, এতিয়া মোৰ ল'ৰাটোক সেই সাধুটো ক'লে সি সিমান ইণ্টাৰেষ্ট নাপাব, কাৰণ
তাৰ সাধুত চাগে যিডাল গছৰ কথা ক'ম সেইডাল গছ সি দেখাই নাই, তেতিয়া মই তাক কিবা এটা বেলেগ উদাহৰণ দিব লাগিব। সেইটোৰ কাৰণে আমাৰ গানবিলাকৰ কি হয়, যিটো কণ্টেম্পৰাৰী ভেলুটো সেইটো অকণমান ইফাল সিফাল হৈ থাকে। যেতিয়া মই জেনজি এটাক যিটো উদাহৰণ দিব লাগিব, 2000ৰ আগত 90ৰ আগত জন্ম হোৱা ল'ৰা এটাক মই তাৰে বেলেগ এটা উদাহৰণ দিলে তেওঁ বেছি ৰিলেট কৰিব। চ' সেইকাৰণে প্ৰত্যেকজন আৰ্টিষ্টৰে এটা এটা টাইমৰ গান থাকে যিখিনি এটা এটা জেনেৰেশ্যনে ভাল পায়, সেইটো হ'ল কথা। বুজি পাইছেনে কথাটো? মানে উদাহৰণটোৰ কাৰণে হয়, বা আমি কি তাৰ লগত কি উদাহৰণ দিছোঁ, কি কি এলিমেণ্ট তাত এড কৰিছোঁ। হয় হয়। এতিয়া মই যে অলি গুঞ্জনা বুলি গানটো কৈছোঁ, তাৰ প্ৰথম লাইনটোৱে হ'ল আৰু কিমান বৰফ গলিলে সোণ বুলি মাতিবা। তাতে সেই ল'ৰাটোৱে বৰফ গলিলে যে পৃথিৱীত যে বৰফ গলি আছে, পৃথিৱীখন যে পানী বাঢ়ি আছে, সেইটো লেভেলৰ চিন্তাটো গম পাব লাগিব ন। নহ'লে ভাবি কি কথা ক'লে, মানে আৰু কিমান দিন যাব লাগিব, কিমান আৰু বৰফ গলিব লাগিব, তেতিয়াহে সোণ বুলি মাতিবা নেকি, কিমান দিন আৰু ৰ'ব লাগিব, সেই বস্তুৰ কথা। গোলকীয় উত্তাপৰ পৰা গোলকীয় উত্তাপৰ কথাটো আছে ন তাতে, অকল মই প্ৰেমৰ কথা আমি ক'ব যোৱা নাই। এইটো ৰেকৰ্ডিং হৈ গ'ল চাগে, সেইটো ৰেকৰ্ডিং হৈ গ'ল, ৰিলিজ হ'ব এইকেইদিনতে। শুনো নেকি? এইটো আৰু কিমান বৰফ গলিলে সোণ বুলি মাতিবা, আৰু কিমান তৰালি হেৰালে বুকু মোৰ বুকু বুলিবা। সেইটোৱে ইমান ধুনীয়া কম্প'জিশ্যন। সেইটোৱে সেনেকুৱা মানে সেইটো আপুনি এটা বুজাই দিলে বুলিহে বুজি পাইছোঁ মানে। সেইটোৱে আৰু কিমান তৰালি, মানে আৰু কিমান গেলেক্সিত তৰা নোহোৱা হ'ব লাগিব, সেইখিনিও অলপ জানিব লাগিব। মানে গানটো মানে সাংঘাতিক বিজ্ঞানসন্মতও হৈছে মানে। বিজ্ঞানসন্মত নহয় আৰু অলপ মানে সাংঘাতিক অৰ্থ এটা লুকাই আছে মানে। সেইটো এতিয়া ইংলিছত হৈ গ'লে মানুহবিলাকে বেছি ভাল গান বুলি ভাবিব। বুজি পাইছেনে? অসমীয়া গানে হ'ব আৰু অসমীয়া গান গাইছে আৰু কিবা আমাৰ টেণ্ডেঞ্চিটো এনেকুৱা ন। মানে গজলৰ এইটো কাম চলি আছে, গজল এলবামখন চলি আছে, আৰু এইখন মোৰ বন্ধু কেইজনমানে কৰিছে। দুটা গান কৰিছে অম্বৰ দাস, অম্বৰ দা বম্বেতে থাকে। দুটা গান তেওঁ প্ৰগ্ৰেমিং মানে মিউজিক কৰিছে। এটা গান কৰিছে হামটু বুলি মোৰ বন্ধু এজন ফ্লুটিষ্ট, বম্বেতে থাকে, হামটু দে, ভাল ফ্লুটিষ্ট বহুত, তেওঁ এটা গান কৰিছে। বাকী 4টা গান কৰিছে তোমাৰ কীৰ্তি প্ৰবৰ দাস, আগতে পাপন দাৰ লগত বজাইছিল যে পাৰ্কাশ্যন, কীৰ্তি, আৰু কৃষ্ণ প্ৰধান গিটাৰিষ্ট, পাপন দাৰ লগতে আগতে বজাইছিল। এতিয়া কীৰ্তিয়ে অৰিজিত সিঙৰ লগত বজায়, আৰু কৃষ্ণই ফাৰান আখতাৰ আৰু প্ৰীতম তেওঁলোকৰ বেণ্ডত আছে। ভাল মিউজিচিয়ান, আৰু তেওঁলোকে 4টা গান কৰি আছে। আৰু এটা গান কৰিছে মানস বৰঠাকুৰ, মোৰ বন্ধু, সিও বম্বেতে থাকে। আপোনাৰ প্ৰথম এলবামখনৰ নামটো কি আছিলে বাৰু? মোৰ ফাৰ্ষ্ট এলবাম ৰূপমৰ পৰশ, 2008ত ৰিলিজ হৈছে। এতিয়াতো এলবামৰ যিটো ট্ৰেণ্ড এটা আছিলে নাইকিয়া হৈ গ'ল, এলবামৰ পৰা গৈ ইপি মিক্স টেপ তেনেকৈ আহিলে। মানে এলবাম এটা কৰিবলৈ মানুহ এতিয়া ৰিস্ক ল'বলৈ টান পোৱা হ'ল, কাৰণ প্ৰডিউচাৰো নোহোৱা হ'ল। মানে আপুনি কিন্তু এলবামৰ ওপৰতে চেষ্টা এটা কৰি আছে। কিন্তু মই এলবামত এইটো কাৰণে চেষ্টা কৰিছোঁ যাতে মই পিছত ক'ব পাৰোঁ যে মোৰ মিউজিকটো এনেদৰে চেঞ্জ হৈ গৈ আছে। মোৰ বয়সৰ লগে লগে, মোৰ আইডিয়াজৰ লগে লগে মই ইভলভ হৈছোঁ নে মোৰ ডাউনফল হৈছে, সেইটো মানে তেতিয়াহে গম পাম। মই নিজক জুখিবৰ কাৰণে এলবামবিলাক কৰোঁ। মানে এলবামবিলাক ফাৰ্ষ্ট এলবামতকৈ এইকেইখন টেকনিকেলি ভাল হৈছে নে নাই, লিৰিকেলি মই আগতকৈ আৰু ভাল কণ্টেণ্ট দিছোঁ নে নাই, মোৰ গায়কী আগতকৈ ভাল হৈছে নে নাই, এইবিলাক নিজক জুখিবৰ কাৰণে আছে। সেইটোৱে কথা পাতি মানে সোমাই গৈ ভাল লাগিছে, হয় নাই? হঠাৎ হেৰাই গৈ মানে ৰূপম দাই কথা কোৱা ষ্টাইলটো বহুত ধুনীয়া, মানে শৈলীটো ইমান মানে নৰ্মেলি গৈ আছে ন, তাৰ মাজতে পটককৈ গান লাগে, এক্সাম্পলবিলাকতো মানে সাংঘাতিক। মানে মই মানুহটো অলপ অস্বস্তিত থকা দেখিছেই, অলপ মানে গা চা বেয়া হৈছে, কিন্তু মই ৰূপম দাক পাব লাগিব, মানে ৰূপম দাক পাইছোঁ মানে বহিমেই, মানে সেইটো কাৰণে চাগে মোৰ নাক চাকৰ এইটো চৰ্দি হৈ আছে, অলপ চৰ্দি হৈ আছে, জ্বৰ চৰ্দি আছে। দেৱজিতৰ আশু আৰোগ্য কামনা কৰি দিয়ক। অস্থিৰ দেখিব পাৰে দৰ্শকে, একো নাই, কিন্তু ভাল লাগিছে মানে বহি পিনে। মানে গজলকেইটা আপুনি আগৰ গজল কৰিছে নাই? মই গজল কৰিছোঁ, তোমাৰ ডক্টৰ ৰাহাত ইন্দোৰীৰ নাম শুনিছে? তেখেতৰ
শায়াৰী বহুত ডাঙৰ বহুত মানে পপুলাৰ হিন্দী গানো আছে এইবিলাক গান শুনিছে বুমৰো শ্যাম ৰংগ বুমৰো এইবিলাক গান শুনিছা মিছন কাশ্মীৰখন চাইছিলা শুনিছোঁ তেওঁ ঢুকাল তেখেত ঢুকোৱাৰ পিছত এখন তেখেতৰ মানে সেই এখন এলবাম ওলাইছিল নেশ্যনেলি তাতে মই এটা গজল গাইছিলোঁ আৰু তাৰ আগে আৰু এটা মই গজল ৰিলিজ কৰিছিলোঁ তাৰপিছত চাগে মিৰ্জা গালিবৰ 2টা গজল এতিয়ালৈকে ৰিলিজ কৰিছোঁ বাকী তোমালোকে মোৰ এটা পাঞ্জাবী গান শুনিছা অকণমান জোৰ মলয়াৰ দিৱাই মেডলি যে তেৰে না গাই দিয়ক না অকণমান যদি সেইটো যে আছে সেইটো ফুল চং আছে ন তেৰে নাল বুলি সেইটো গান এটা আছিল বাকী মই হিন্দী গান গাইছোঁ কেইটামান কিন্তু এতিয়া মই ফুল্লি মানে গজল এলবাম এখনে ৰিলিজ কৰিব বিচাৰিছোঁ ভাল হ'ব আপুনি যিটো পাঞ্জাবী গানৰ কথা সেইটো কিন্তু সেইটো সময়ত সাংঘাতিক ভাইৰেল আছিলে ভাল পাইছিল মানে মানে আমি শুনিছোঁ মানে অকণমান শুনো নি আকৌ অকণমান ঘূৰি যাওঁ সেইটো দিনলৈ অকণমান যদি গাই দিয়ে মানে সেইটো দিনত মানে গুচি যাওঁ অকণমান। মানুহখিনি ৰিলেট কৰিব মানে সেইটো গান লিখিছিল ৰাজ অগ্নিহোত্ৰী বুলি ৰাজ তেতিয়া ৰেডিঅ' জকি আছিল সি বিগ FM-ত কৰি আছিল খুব ভাল আমাৰ ৰিলেশ্যন এতিয়াও গান চান পঠাই থাকে আমি কৰি থাকোঁ আৰু সুৰ কৰিছিল পৰাণজিৎ বৰকটকী জজ আমাৰ যজদা ককায়েকে আমাক পঢ়োৱা সুৰজিৎ বৰকটকী ছাৰ तेरे नाल मैं लाइया वे सजना तोड़ निवामी वे तू इश्क मेरा मुर्शद मेरा वे इश्क दे रंग विच रंगया मैं कन्ना विच मुंदरा पाया मैं खुद नु गवा मैं होया तेरा वे তাৰপিছত জোৰ মলাই বুলি বহুত ধুনীয়া আছিলে পৰাণদাই মিউজিক কৰিছিলে এইটো ডিৱাই মেডলিৰ আছিল যজদাই কৰিছিলে মানে যজদাকো মাতিম আমি এদিন যজদা বহুত মানে লুকাই থাকে মানুহ মাতি দিবা এইকেইদিনতে মাতিবা যজদাক ক'ব লাগিব সুৰজিৎ ছাৰকে ক'ম আৰু তাকে লাগে বুলি পঠাই দিবা কালি মাতি দিবা সি আকৌ 17 তাৰিখ বম্বে যাব তাৰমানে আমি আহি একেবাৰে শেষৰ অংশটোলৈ পাইছোঁ ন শেষৰ অংশ তই কিবা ৰেপিড ফায়াৰ নেকি নাই ৰেপিড ফায়াৰ নাই সাধাৰণতে থাকে নাই ৰেপিড ফায়াৰ আমি ৰেপিড ফায়াৰ ৰাউণ্ড ৰখাই নাই আৰু মানে মোৰ এটা প্ৰশ্ন আছিলে যে আপুনি ধৰক এটা পৰ্যায় পালেহি আজি আহি মানে ষ্ট্ৰাগলেই হওক বা যিয়ে হওক তেনে মোৰ 72 আছিল ৱেইট এতিয়া মোৰ 84 কেজি 84 হ'ল আপুনি মানুহটো জেং চেং কৰিছিলে নাই স্কুলত যুদ্ধং দেহি মনোভাৱ এটা আছিল মানে এতিয়াও এনেকুৱা কাজিয়া কৰে গম নাপাই চবে মানে সৰুতে মানে ফুল জেং কৰে মানে সৰুতে বোলে কাজিয়া পুৰা ঘৰত বোলে কমপ্লেইন আহি গৈছে তেনেকুৱা চিটুৱেশ্যন হৈছে নাই এতিয়াও তেনেকুৱাই কিন্তু আপোনাৰতো দেখিলে তেনেকুৱা নালাগে চাগে ঘৰত চাগে কৈ দিয়ে এই মই মানে স্কোপ নিদিওঁ আৰু মোৰ এগেইনষ্টে কমপ্লেইন দিব মই তাক চাফা দি দিওঁ আপুনি মই কটনৰ ইলেকশ্যন খেলোঁতে এগেইনষ্টত কোনো নাছিলে নি নে মই তেতিয়া অলৰেডি কটনৰ বেষ্ট ছিংগাৰ আছিলোঁৱে সেইকাৰণে বাকীবিলাকে ভাবিলে আৰু বিশেষকৈ গাৰ্লছ হোষ্টেলৰ ওপৰত ভোটিঙৰ কথাটো থাকে তেতিয়া মোৰ গাৰ্লফ্ৰেণ্ডটো গাৰ্লছ হোষ্টেলৰ চ' মইতো পূৰা ফুল ভোট পামেই 3খন হোষ্টেল মোৰ লগত আছে আই ৱাজ এ গুড মানে ফ্ৰেণ্ড আৰু মোক চবে ভালে পাইছিল আৰু মোৰ কোনো মানে সেই নাছিল দল নাছিল কণ্টেষ্টেড আৰু মই কোনো মানে আছোঁ ABVP তেতিয়া NSUI এই তিনিটাই আছিল কাৰোৰ লগত নাছিলোঁ সকলোৰে লগত আছোঁ নাই এনেকুৱা আৰু ডিপ্ল'মেটিক কণ্টেষ্ট মানে ৰূপম দা এইখিনি কথা যিখিনি কটনৰ কথা কৈছে ফ্ৰেণ্ডৰ কথা কৈছে তেওঁলোকে যদি চাই আছে মানে সেইটো দিন ফিল কৰিব মানে মনত পৰিব তেওঁলোকৰ তাৰপিছত ক'ব মোক আমাৰ কথা নক'লে এনেকৈ এতিয়া যায়নে কটনলৈ যাওঁ কটনলৈ পৰহিও গৈছিলোঁ যোৱা হয় মানে এতিয়া ধৰক নাযাওঁ পাণবজাৰলৈ যাওঁ কাৰণ আমি কলেজত পঢ়িছিলোঁ এতিয়াতো ইউনিভাৰ্চিটি হৈ গ'ল এতিয়া কটনখনৰ স্বাস্থ্য বৰ বেয়া আকৌ হয় নেকি নাপাওঁ দেই জৰাজীৰ্ণ হৈ পৰিছে আজিৰ পৰা 10 বছৰ পিছত গম পাবা মানে প্ৰত্যেকটো জেনেৰেশ্যনে এনেকৈ ভাবে যে আমাৰ দিনত আমি ভাবোঁ আমাক যেতিয়া আমাৰ ছিনিয়ৰবিলাকে আহিছিল আগতে এনেকুৱা আছিল আমাক এনেকৈ কৈছিল আমি এনেকৈ কওঁ আগতে আমাৰ এটা জোক আছে আগতে 1 কিলো আলু দাঙিবই নোৱাৰিছিলোঁ আমাৰ দিনত 1 ইঞ্চি গজাল ইমান দিব এইটো এটা সদায় চলি থাকিব এইটো স্কেম হয় সদায় পৃথিৱীখন আমি বেয়া বুলি ভাবিব নালাগে তাৰমানে চব ভালে আছে তুমি খুচ হৈ আছা মোক ডিষ্টাৰ্ব কৰা নাই অ'কে ডান তাতকৈ বেছি মোক নালাগে নহয় কামোৰ নিদিবা খালি কামোৰ নিদিবা মানে মোৰ বেলেগৰ লগত
সেইটোৱে মোৰ কথা মোক কামোৰ নিদিবা খুচ ৰহ যি মন যায় তাকে কৰা মোক ডিষ্টাৰ্ব নকৰিলে হ'ল পলিউশ্যন নকৰিবা বাকী কথা নাই আৰু ডিষ্টাৰ্ব কৰিলে আমাক কৈ দিব খালি পলিউশ্যন নকৰিবা যিকোনো বস্তুতে এতিয়া নতুন যিখিনি ল'ৰা উঠি অহা চামৰ ল'ৰা আছে আহিছে মানে সংগীত জগতলৈ বা ল'ৰা নে ছোৱালী ল'ৰা ছোৱালী আৰু বুলি কয় মানুহ ব্যক্তি পডকাষ্ট লৈছে তোক ৰূপম দাই লৈছে আৰু তো সেই যিখিনি মানে আহিছে নতুনকৈ উঠি অহা চামৰ যিখিনি ল'ৰা আছে বা ছোৱালী আছে মানুহ বুলি কৈছোঁ সেই আহেনে আপোনাৰ ওচৰলৈ মানে কেতিয়াবা পৰামৰ্শ ল'বলৈ বা আপুনি আহে কিছুমানে আহে যাৰ তেনেকুৱা ধৰণৰ মিউজিক এটাত ইনক্লিনেশ্যন আছে যাৰ ইচ্ছা আছে এনেকুৱা ধৰণৰ অলপ নচলা গান বনাব যাৰ চলা গান নহয় মই চলিম কিয় মই খোজকাঢ়া মানুহ এটা চলিব কিয় লাগে সেইটো হয় বাৰু যাম মই চলি পেলাই যাবা ক'ত তুমি অসমতে মৰিব লাগিব ন এইবিলাক বতলা কথা মানে আমাৰ ইয়াতেহে ভাবোঁ আমাৰ কম্পেৰিজনটো তুমি কাৰ লগত কৰিছোঁ যদি মই ভিউজ বা সেইৰ ওপৰত কম্পেয়াৰ কৰোঁ মই অমুকতকৈ মোৰ গানটো মই ভালকৈ গাব পাৰিছোঁনে মোৰ সেইটোত চিন্তাটো থাকে ন আমাৰ সেইটোহে আমাৰ প্ৰডাক্টটো ভাল হৈছেনে নাই ধুনীয়া হৈছেনে নাই মোৰ ভাল লাগিছেনে নাই খুদ ক'ত থাকিল নেক্সট প্ৰডাক্টটোত মই এই খুদখিনি কেনেকৈ মাৰিম সেইটোহে কথা বাকী নোৱাৰা তাৰমানে ইমান বস্তু তুমিতো আমি চবকে ছেটিছফাই কৰিব নোৱাৰোঁ ন হয়নে নহয় তেতিয়াহ'লে মই চানাৱালা হ'ব লাগিব এই 20-20মান বস্তু মটৰ অকণমান চিৰা অকণমান বাদাম ভাজি আৰু কি কয় পপকৰ্ণ অকণমান কেঁচা বুট বইল কৰা বুট চব লৈ দাদা কি লাগে পূৰা মিক্স দিয়ক নেমু লাগিব নাই মই সেইটো নহয় ন গ্ৰ'চাৰী বিক্ৰী নহয়তো মোৰ খাদী গ্ৰামোদ্যোগ আমাৰ সেইখিনিয়ে পাবা আৰু ইয়াতে বেলেগ বস্তু নোপোৱা পলিউটেড বস্তু নোপোৱা একো ভেৰাইটি বেছি নাই সেইটোৱে এতিয়াখিনি মানে মাৰ্কেট ল'ব নাই মানে ভিউজ পাম নাই নাই যাৰ যি ঠিক আছে তেওঁলোকে তেনেকৈ আগবাঢ়িছে এইটোত একোৱে ক'ব লগা নাই সেইটো এটা গুড চাইন তেওঁলোকে এটলিষ্ট এটা বস্তুত চিয়'ৰ ন যে মই এইখিনিয়ে এইম কৰি আছোঁ খালি সেইটোৰ পৰা হেৰি কৰিব নালাগে তাৰমানে তুমি কোৱালিটি মিউজিক আৰু পপুলাৰিটি একেলগে অহাটো বহুত কষ্টকৰ বহুত তোমাৰ মানে দিন ভাল হ'ব লাগিব তুমি যে ক'লা জুবিন দাৰ কথাটোৱে ধৰা জুবিন দাৰ এই ৰক জনৰাটো যিমান দিন চলি আছিল তাৰপিছত তেওঁ পপুলাৰ কিমান চনৰ পৰা বেছিকৈ হৈছে মানুহৰ মাজলৈ কেতিয়াৰ পৰা বেছি গৈছে যেতিয়াৰ পৰা তেওঁ আৰু অলপ বেলেগ ধৰণৰ মিউজিকৰ জনৰাটো চেঞ্জ কৰি দিলে হয়নে তেওঁৰ বন্ধুবিলাক চেঞ্জ হৈ গ'ল লাহে লাহে তেতিয়া তেওঁৰ বেলেগ ধৰণৰ মিউজিক কৰিলে আৰু বেলেগ অডিয়েঞ্চে পালে তাৰে কিছুমান গান কিছুমানে নাজানে কিন্তু বুজি পাইছানে সেইকাৰণে এতিয়া গম পাব মানুহবিলাকে যে তেওঁৰ 90s গানখিনি কিছুমানে 2010ত যিখিনি গান কৰিছে তাৰ মাজত বহুত ডিফাৰেঞ্চ আছে প্ৰডাক্ট হিচাপে লিৰিক্স হিচাপে গতিকে তাৰে 2010ৰ গানটো যোনে ভাল পায় সি আকৌ 92টো ইমান ভাল নাপাব পাৰে ৰিলেট নকৰিব পাৰে গতিকে এইবিলাক ভাবি লাভ নাই কথা পাতি মানে কিমান কি হ'লে ধৰিব পৰা নাই সময়টো আৰু পাতা নাই দিয়া মই কৈহে আছোঁ কিবা কিবি মই শুনিহে আছা নাই সেইটোৱে দুইফালৰ পৰা চলি আছে ন ৰূপম দা শেষত আমি ধন্যবাদ জনাইছোঁ আপুনি আমাক সময় দিয়াৰ বাবে আপোনাক লগ পোৱাৰ ইচ্ছা আছিলে পাৰ্চনেলি আৰু আপোনাৰ গান মানে যিদৰে আমাৰ নিশাৰ সংগী যিদৰে মানে অকলশৰীয়া সময়ৰ সংগী টোপনিৰ সংগী আৰু এই গানবিলাক মানে বিষাদটো আছে বিষাদৰ সংগী আৰু প্ৰেমৰো সংগী আৰু এই গীতবিলাক তেনেকেই থাকক আমি আশা কৰিছোঁ বেলেগ কাম কৰক আমি গজল শুনিম বিভিন্ন আমি ফক শুনিম আৰু এই গোটেই বস্তুবিলাকৰ মাজত আপোনাৰ যোনটো ধাৰাটো অব্যাহত ৰাখক আমি শুভকামনা জনাইছোঁ থেংক ইউ শেষত বেকবেঞ্চাৰ্ছ আপুনি আহিলে বহুত ভাল লাগিলে মোৰো ভাল লাগিল আচলতে মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই তোমালোকক লগ পোৱাটো সেইটোৱে নহ'লেতো ধৰা অকল আমি এটা ফ্ৰেণ্ড চাৰ্কেলৰ মাজতে থাকোঁ ন অকল আমাৰ মিউজিচিয়ান বন্ধুখিনিকে লগ পাওঁ বাকী ঘৰৰ মানুহকেইটা আৰু বাকী ধৰা তোমালোকৰ লগত আজি ৰেণ্ডমলি লগ পাইছোঁ ন কাকোতো মই প্ৰথমতে চিনি পোৱা নাই এতিয়া সেইটো লগ পোৱাটো ডাঙৰ কথা তাৰমানে আমিও ডিব্ৰুগড়ৰ পৰা আহিছোঁ আপুনি মানে এই যেতিয়া কৈছে ৰূপম দা ডিব্ৰুগড় নহয় সুদূৰ ডিব্ৰুগড় ডিব্ৰুগড়ৰ পৰা আৰু সেইকাৰণে আমাৰ নইজ আহিব পাৰে দেই চাউণ্ড টাউন আহিব পাৰে কাৰণ আমাৰ ষ্টুডিঅ'ত নাই নিজৰ ষ্টুডিঅ'ত সেই কৈ দিছোঁ আৰু ৰাইজে যাতে অভিযোগ নিদিয়ে আৰু বাকী বেমাৰী দেহাৰে যিহেতু অভিজ্ঞতা মনত থাকিব বেমাৰী দেহাৰে
আটাইতকৈ প্ৰত্যাশিত পডকাষ্টটো লৈছো মানে আৰু ফেন বয় মমেণ্ট কিন্তু বেমাৰীতে হেৰা অস্থিৰ দেখিব ফেনবোৰ পাৰে। অসমীয়া কি হ'ব পাগল নোৱাৰি আৰু তেনেকুৱাই হ'ব চাগে বুলব নাজানো আৰু দে মানে বহুত হেভি আৰু সমাজদাৰৰ কে লিয়ে হৈ যায় শেষত চাই থাকিব বেক বেঞ্চাৰ্ছ ৰূপম দাৰ কামবিলাক চাব আপোনালোকে ছায়া ছবিৰ গানবিলাক শুনিব নতুন এলবামটো শুনিব পষ্ট বক্সৰ গানখিনি শুনিব শুনি পিনি আপোনাৰ যদি টোপনি ধৰা নাই আপুনি যদি এতিয়া ৰাতি চাই আছে তেতিয়া মই কৈছোঁ আপুনি গান এটা লগাওক ৰূপম দাৰ যিকোনো গান শুনক তাৰপিছত আমাৰ তাৰপিছত ক'ব তাৰপিছত কমেণ্ট উপলব্ধি কৰিব গানখিনি শুনক ধন্যবাদ গালি খাবা তোমালোকে আপুনি কিবা ক'ব মানে বেক বেঞ্চাৰ সম্পৰ্কে আমি নতুনকৈ আহিছোঁ আমাৰ আমাৰ ভুল হ'ব পাৰে আজি নাই নাই মোৰ ভাল লাগিল আৰু মানে বেছি স্ক্ৰিপ্টেড নহয় ভাল সেইটোৱে আৰু লাইফটো স্ক্ৰিপ্ট কৰাই নাই বাৰু আমি একো বস্তু ক'ব নোৱাৰো ন আমাৰ এনেকৈ থাকিবা চিম্পল নৰ্মেলি থাকিব লাগে মানুহ ইমান প্ৰি মাইণ্ডেডো নহয় মানে স্ক্ৰিপ্টেডটো বাদ দিয়ক। প্ৰিমেডিটেটেড হ'ব নালাগে বাকী ধন্যবাদ চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ থেংক ইউ থেংক ইউ